সন্মানীয় ৰাজ্যপাল মহোদয়ক অসম বিধানসভাত আহি বাধা নোহোৱাকৈ ভাষণ দিয়াৰ বাবে যি সুযোগ প্ৰদান কৰিলে সেয়া নিশ্চয় আমাৰ গণতন্ত্ৰত এটা পজিটিভ ইংগিত বহন কৰি আনিছে। মই সাধাৰণতে দেখা পাই আহিছিলোঁ যে আমাৰ লোকসভা আৰু ৰাজ্যসভাত যেতিয়া ৰাষ্ট্ৰপতি মহোদয়ে ভাষণ দিয়ে তেতিয়া ৰাষ্ট্ৰপতি মহোদয়ৰ ভাষণৰ ওপৰত তীব্ৰ বিৰোধিতা কৰাৰ পিছতো সদনত থকা সময়ত ৰাষ্ট্ৰপতি মহোদয় সম্পূৰ্ণ সন্মান প্ৰদৰ্শন কৰা হয় আৰু সদনত সেই সময়ত বিৰোধী পক্ষইও সহযোগিতা আগবঢ়ায়। যোৱা কেইদিনমানৰ পৰা মই ভাৰতৰ বিভিন্ন বিধানসভাৰ মই পৰম্পৰাৰ সময়ত বুজ লৈছিলোঁ আৰু ভাৰতৰ মেক্সিমাম বিধানসভাতে ৰাজ্যপাল মহোদয়ক অন্ততঃ তেওঁ সদনত থকাৰ সময়ছোৱাত যথোচিত সন্মান প্ৰদৰ্শন কৰা হয় কাৰণ হি ইজ হেড অফ দ্য ষ্টেট। অসমত ই পৰম্পৰা হ'বনে নাই মই নাজানো, কিন্তু যোৱা 2টা বছৰ বিৰোধী পক্ষই যি সহযোগিতা আগবঢ়ালে তাৰ বাবে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অধ্যক্ষ মহোদয়, আজিৰ ৰাজ্যপালৰ ভাষণত সন্মানীয় তেৰছ গোৱালা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গোবিন্দ চন্দ্ৰ বসুমতাৰী, দুৰ্গাদাস বড়ো, পদ্ম হাজৰিকা, হাফিজ বছিৰ আহমেদ, গোবিন্দ বসুমতাৰী, মনোৰঞ্জন তালুকদাৰ, মিছবাহুল ইছলাম লস্কৰ, আমিনুল ইছলাম, জাকিৰ হুছেইন সিকদাৰ, আব্দুল ৰছিদ মণ্ডল, ডক্টৰ ৰফিকুল ইছলাম, অখিল গগৈ, পৃথিৱীৰাজ ৰাভা, চেৰমান আলী আহমেদ, কমলাক্ষ দে পুৰকায়স্থ আৰু নুৰুল হুদা আটাইসকল সন্মানীয় বিধায়কে অংশগ্ৰহণ কৰি যি বক্তব্য আগবঢ়াইছে তাৰ বাবে মই তেখেতসকলক এইকাৰণে ধন্যবাদ জনাম যে সংসদীয় গণতন্ত্ৰত ৰাজ্যপালৰ ভাষণৰ ওপৰত অংশগ্ৰহণ কৰি নিজৰ অভিমত ৰখাটো এটা ইতিবাচক দিশ আৰু তাৰ বাবে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাম। হাউচত বিশেষকৈ সদনত আমাৰ বিৰোধী দলৰ বিধায়কসকলে যিখিনি বক্তব্য ৰাখিছে সেইখিনি মই গোটেইখিনি নোট লৈছোঁ, তাৰ প্ৰতিলিপিও বিধানসভাৰ পৰা ল'ম আৰু যিসমূহ বক্তব্যত পৰামৰ্শ লুকাই আছে বিৰোধিতাৰ মাজতো, যেনেকৈ মিছবাহুল ইছলাম লস্কৰ ডাঙৰীয়াই বিৰোধিতাৰ মাজতো শিলচৰ মেডিকেল কলেজৰ উন্নয়নৰ কথা কৈছে, গতিকে দেট ইজ এ পজিটিভ পাৰ্ট। গতিকে এই গোটেইখিনি সমুদ্ৰ মন্থন কৰি যিকেইটা পৰামৰ্শ উলিয়াব পৰা যায়, সমালোচনা কৰাখিনিক বাদ দি যিখিনি পৰামৰ্শ লুকাই আছে সেই পৰামৰ্শখিনি আমি নিশ্চয় বিবেচনা কৰিম আৰু ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰিম। আজিৰ সদনত উল্লেখিত এটা বিৰোধী পক্ষৰ ভাষণত এটা বিশেষ বস্তু বাৰে বাৰে ধ্যান আকৰ্ষণ হৈছে যে ৰাইচ প্ৰকিউৰমেণ্ট অৰ্থাৎ FCIয়ে ধান কিনাৰ যি ব্যৱস্থা আৰম্ভ কৰিছে তাৰ ওপৰত সকলোৱে মত প্ৰকাশ কৰিছে। এতিয়া এই গোটেই বস্তুটো হ'ল যে প্ৰথম হাউচে এটা কথা প্ৰথমবাৰৰ বাবে, আমি এই হাউচত থকা মোৰ 20 বছৰ হৈ গ'ল, প্ৰায় 25 বছৰ ফালে গতি কৰি আছোঁ, অৰ্থাৎ 2001ত মই প্ৰথম ইয়াতে বিধায়ক হৈ আহিছিলোঁ। প্ৰথম দাবীটো আছিল যে FCIয়ে ধান কিনা আৰম্ভ কৰক অসমত। প্ৰথম আমি এতিয়া FCIক অনা, FCIক ধান কিনোৱা আৰম্ভ কৰা আৰু FCI যে সঁচাই ধান কিনিব পাৰে তাক প্ৰমাণ কৰি দেখুওৱা। যোৱা 9 মাহত এই কামখিনি কৰাই আমি স্বাধীনতাৰ 75টা বছৰ আমি অপেক্ষা কৰিলোঁ, এতিয়ালৈকে এই কামখিনি হোৱা নাছিল। এতিয়া আপোনালোকে লাগি গ'ল 10 লাখ মেট্ৰিক টন কিয় হোৱা নাই, সেইটোতো গঠনমূলক চিন নহ'লগৈ।
প্ৰথম আৰম্ভ কৰিব লাগিব যে আমি ভাল পাইছোঁ যে FCI আহিছে, প্ৰকিউৰমেণ্ট আৰম্ভ হৈছে, অসমৰ মানুহে 1960 টকা কি বস্তু বুজি পোৱা হৈছে। এতিয়া আহিলে যে আমি 10 লাখ কিনিব পাৰিম নাই, আমি 20 লাখো কিনিব পাৰিম, 10 লাখ কোনেও টাৰ্গেট ঠিক কৰা নাই। আমি FCI কৈছোঁ যে যদি 10 লাখো ধান আহে আপোনালোকে কিনিব লাগিব। অৰ্থাৎ FCI সাধাৰণতে অসমৰ পৰা ধান নিকিনে। FCI কোনো টাৰ্গেট ধাৰ্য কৰা নাই। FCI যদি কোনোবাই 30 লাখ টন ধান উলিয়াই দিয়ে তেওঁ সেইটোও কিনিব লাগিব। কোনোবাই 2 লাখ টন ধান উলিয়ালে 2 লাখ টনো ধান উলিয়াব লাগিব। এতিয়া আমি FCI কৈছোঁ যে আপোনালোকে যদি 10 লাখ টনো যদি ধান উলিয়াই আমাৰ ফাৰ্মাৰ্ছে আপোনালোকে কিনিব লাগিব। এইটো কোনো চৰকাৰী কিলোমিটাৰৰ টাৰ্গেট নহয় যে PWDত কিলোমিটাৰ ফিক্স কৰা আছে আপুনি কিলোমিটাৰ পাব লাগিব। ধান উৎপাদন কিমান কৰিছে কৃষকে, কিমানটো ধান FCIক বিক্ৰী কৰিব বিচাৰে, এইটো নিজৰ স্বাধীনতা। আজি আমাৰ জনজাতি লোকসকলে যেতিয়া ধান চাউল উৎপাদন কৰে, একাংশ চাউল ব্যৱহাৰ কাৰণে ৰাখে, একাংশ চাউলেদি তেওঁলোকে থলুৱা বিভিন্ন সুৰা উৎপাদনৰ কামত ব্যৱহাৰ কৰে। তাৰ পিছত ৰৈ যোৱা চাউলটো আকৌ গাহৰিৰ খাদ্য হিচাপে ব্যৱহাৰ কৰে। এইটো এটা চাইকেল। তাৰ পিছত আমাৰ বহুজন ব্যক্তিয়ে ধান উৎপাদন কৰাৰ পিছত অভাৱ পৰিলেহে তেওঁলোকে ধানটো বিক্ৰী কৰে, এনেই ধান বিক্ৰী নকৰে। আজি 1 কেজি কৰে, ছোৱালী বিয়াৰ আগত 10 কেজি কৰিব, 20 কেজি কৰিব। অসমত এটা মানসিকতা গঢ় লোৱা আছে যে আৰু বহুতে ধান খেতি আৰম্ভ কৰাৰ আগতে মহাজনৰ লগত 1000 টকাত বন্দবস্ত কৰি লৈ কৰাৰ চাইকেলটোৰ পৰা ওলাই অনাৰ দায়িত্ব কাৰ? এইটোতো আমাৰ বিধায়কসকলৰ দায়িত্ব। এতিয়া বিধায়কসকলৰ দায়িত্বটো যদি আমি পালন নকৰি 10 লাখ মেট্ৰিক টন কিয় নহ'ল বুলি কওঁ, সেইটোতো নহ'ব। গাঁৱে ভূঞে আমি ৰাইজৰ মাজত ক'ব লাগিব যে চাওক, যদি আপোনালোকে গাহৰিটো কামত ৰূপান্তৰ কৰে, সুৰাও বনায় বা আপোনালোকে মহাজনক দিয়ে, আপোনালোকে 1960 টকা নাপায়। চাহ শিল্প যেতিয়া গঢ় লৈছিল ক্ষুদ্ৰ চাহ খেতি, তেতিয়া প্ৰথম এবছৰ 2 বছৰ খেতি হোৱা নাছিল। কিন্তু যেতিয়া মানুহে গম পালে যে মই ধানৰ জাগাত ক্ষুদ্ৰ চাহ খেতি কৰিলে মোৰ টকা বেছি উপাৰ্জন হ'ব, তেতিয়া লাহে লাহে খেতি কৰিব পৰা জাগাত ধানৰ জাগাত মানুহ ক্ষুদ্ৰ চাহ খেতিলৈ গুচি গ'ল। ইট ৱাজ এ ইভলিউশ্যন, ইট ৱাজ এ ৰিভলিউশ্যন, চাইলেণ্ট ৰিভলিউশ্যন। ধানৰ পৰা মানুহ ওলাই গৈছে। আজি লাহে লাহে বিধায়কসকলে ভাষণত গৈ ক'ব লাগিব যে চাওক, আপোনালোকে ধান খেতি আৰম্ভ কৰক, চৰকাৰে 1960 টকাত কিনিব, এইবাৰ হয়তো আমি 2000 পাৰ কৰি লৈ যাম, এইবাৰ যিটো আমি ছাপোৰ্ট প্ৰাইচ আমি দিব পাৰিম। এই কথাখিনি আপোনালোকে ক'লেহে গাঁৱৰ খেতিয়কসকলে মহাজনক ধান নিদিয়া হ'ব। আমি সকলোৱে গৈ ক'লেহে মানুহে চৰকাৰক বিশ্বাস কৰিব। 10 লাখটো কোনো PWD ৰাস্তাৰ টাৰ্গেট নহয়। এইটো এটা, কাৰণ ইয়াৰ কোনো টাৰ্গেট হ'বই নোৱাৰে, কাৰণ এইটো মানুহৰ ব্যক্তিগত স্বাধীনতা। তেওঁ FCIক বিক্ৰী কৰিবও পাৰে, তেওঁ নকৰিবও পাৰে, বোলে মই বিক্ৰী নকৰোঁ। এটা টাৰ্গেট ফিক্স কৰি মই থানাক ক'ব নোৱাৰোঁ, এইটো টেক্স নহয় যে ৰেট মাৰি গোটেইখন লৈ আহ। এইটো টাৰ্গেট নহয়। এইটো হ'ল আমি FCIক কৈছোঁ যে আপোনালোকে যদি 10 লাখো আহে কিনিব লাগিব। এটা যদি 10 লাখৰ, মইতো ভাবাই নাই 10 লাখ আহিব বুলি। মই FCIৰ আগত অলিক কল্পনা এটা দি দিছোঁ যে চাব দেই 10 লাখ আহিলেও কিনিব লাগিব। কিন্তু এই কল্পনাবিলাকে কেতিয়াবা বাস্তৱলৈকে গতি কৰে। আজি হাউছে জানি ভাল পাব যে আমি যিটো চাউল আমি কিনো, মইতো আমাৰ সন্মানীয় বিধায়ক নুৰুল হুদায়ো ইয়াত কৈছে, তেওঁলোকতো খেতিয়কৰ ল'ৰা, আমিতো খেতিয়কৰ ল'ৰা নহয়। আপোনালোকেতো জানে যে আমিতো ইমান খেতিৰ বিষয়ে আইডিয়া নাই। অসমত আপোনালোকে জানে যে খেতি 2টা ছিজনত হয়। এটা প্ৰথম ছিজন আৰম্ভ হ'ল আৰু এটা খেতি আমাৰ দ্বিতীয় ছিজন আৰম্ভ হ'ব খুব সম্ভৱ জুনৰ পৰা মেলৈকে। এতিয়া আমাৰ এটা সেশন থাকিলে আৰু আমাৰ বড়ো ধান আৰম্ভ হ'ব আপ টু 31 মাৰ্চলৈকে এটা ক্ৰপিং আছে আৰু সেকেন্ড ক্ৰপটো আছে জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে। এতিয়া আপোনালোকে চাব যে প্ৰথমবাৰ মানুহেতো বিশ্বাস নকৰে, কাৰণ টকাটো নগদ নাপায়। চাউলটো দি আহিব লাগে, 2 দিন পিছত সেইটো একাউণ্টত টকা যায়।
তো বহুত মানুহে ভাবে আৰে মইতো হাতত টকাটো নাপালোঁ। আৰু এটা ইয়াত কথা আছে যে মিল FCI ধান নিকিনে, FCI চাউল কিনে। ধানটোৰ পৰা কোনোবাই মিলিং কৰি মিলৰ চাউলটো দিলেহে FCI মিলিং ধানটো মিল কৰা চাউলটো কিনে। ধান এটা পৰ্ব, ধানৰ পৰা চাউল কৰা এটা পৰ্ব। আৰু এইটোৰ কাৰণে আমি 5 বছৰ লাগিব। যেতিয়া 5 বছৰ লাগিম, অসমত 80 লাখ মেট্ৰিক টন ধান উৎপাদন হয়। যদি ঘৰুৱা কনজামশ্যনৰ কাৰণে মানুহে 40 লাখ মেট্ৰিক টনো ৰাখে, হয়তো এটা দিন আহিব FCIক আমি 40 লাখ মেট্ৰিক টন বিক্ৰী কৰিব পাৰিম। এইটো হ'ল এটা প্ৰচেছ। ইয়াতেতো আমাক সমালোচনা কৰা নাই। মইতো প্ৰথম আৰু মই ভাবিছিলোঁ যে সকলোৱে এইবাৰ অন্ততঃ এটা ধন্যবাদ দিব যে অসমৰ এজন খেতিয়কে হ'লেও 1960 টকা পাইছে ফ্ৰম FCI। আজিলৈকেতো পোৱাই নাছিল। আগতে যি পাইছিল এইটো ময়ো জানো, মিলৰ পৰা আমাৰ যি বেচিকেলি বাহিৰৰ পৰা যি চাউলখিনি আহে, চাউলখিনিকে FCI কিনা দেখুৱাই বহুত কেলেংকাৰীৰ ভিতৰত আছিল। কিন্তু এইবাৰ প্ৰথম গণমুখী হ'ল। আৰু এইবাৰ প্ৰথম গণমুখী হওঁতে আমাৰ কিমান ফাৰ্মাৰে আমাক ৰেজিষ্টাৰ কৰিলে? 72,830। তেওঁলোকে আমাক কিমান চাউল দিম বুলি ক'লে? 4.2 লাখ মেট্ৰিক টন। গভৰ্ণৰ ডাঙৰীয়াই, ৰাজ্যপাল ডাঙৰীয়াই ভাষণ দিওঁতে ক'লে 86 বা 82,000। আজি আমি পাই গ'লো 95,000 মেট্ৰিক টন। তাৰমানে এইটো মিটাৰ ডেইলি ঘূৰি আছে। গৈ গৈ যেতিয়া ফাৰ্ষ্ট ক্ৰপটো 31 মে শেষ হ'ব, যিমান ফাৰ্মাৰে আমাক ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু আমাক চাউল দিম বুলি কৈছে, দিয়ে নিদিয়ে তেওঁলোকৰ অধিকাৰ, কিন্তু তেওঁলোকে আমাক আহি কমিট কৰিছে যে আমি আপোনালোকক ছাৰ 4.2 লাখ মেট্ৰিক টন দিম। ডেট ইজ এবাউট ফাৰ্ষ্ট ক্ৰপ। আৰু ছেকেণ্ড ক্ৰপটো আৰম্ভ হ'ব জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে। গতিকে মই ব্যক্তিগতভাৱে হেপী হ'ম এইবাৰ যদি 2-3 লাখ মেট্ৰিক টনো যদি আমি কিনিব পাৰোঁ, এটা ডাঙৰ স্বাধীনতাৰ ৭৫ বছৰ পিছত এটা ডাঙৰ কাম এটা এইখন চৰকাৰৰ দিনত আৰম্ভ হ'ল। এটা সেইটো যদি আপোনালোকে সমালোচনা কৰে, এইটো কেনেকৈ হ'ব? এতিয়া আপোনালোকে কৈছে গুদাম। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিখিনি কৈছে, FCI তথ্য অনুসৰি কিন্তু 2012 চনতো অসমৰ পৰা পেডি প্ৰক্ৰিউৰমেণ্ট কৰিছে, 18-19তো কৰিছে, 19-20তো কৰিছে। অলপ তথ্যখিনি শুদ্ধ কৰি ক'বলৈ অনুৰোধ জনাইছোঁ। মই বিৰোধী দলপতি ডাঙৰীয়াক অলপ আগতে মই এটা চাউলৰ কথা এটা কৈ এৰি দিলোঁ। ইমান দিনে কোনো ফাৰ্মাৰ্ছে চেক পোৱা নাছিল। FCI চেয়াৰমেনে মোক জনোৱা মতে FCIত এটা বহুত ডাঙৰ তদন্ত চলি আছে। এই যে PMGY গৰীব কল্যাণ ফুড প্ৰকিউৰমেণ্টৰ যিবিলাক বাহিৰৰ পৰা চাউল আহে, সেই চাউলবিলাকে প্ৰকিউৰমেণ্ট বুলি মিলৰ মানুহৰ লগত এটা ডাঙৰ ক্লাছ চলি আছিল। যোৱা বছৰ অসমত 3 লাখ মেট্ৰিক টন ধান কিনা দেখুৱাইছে, কিন্তু কোনো ফাৰ্মাৰ্ছত চেকো হোৱা নাই, PPC হোৱা নাই, কোনো MLA গম পোৱা নাই। এইটো হ'ল ষ্টেটিষ্টিক্স। কিন্তু মই কৈছোঁ যে প্ৰথমবাৰ মানুহৰ একাউণ্টত টকাটো গৈছে। তাৰ মাজত হয়তো ঢিঙত 10 বেগ কিনিছিল, ৰূপহীত 10 বেগ কিনিছিল। এটা যিটো জনমুখী বুলি কয়, যোৱাবাৰো তেওঁলোকে ৰেকৰ্ডত দেখুৱাই থৈ দিছে 2.5 লাখ মেট্ৰিক টন চাউল কিনিছিল বুলি। এটা কাৰ সমষ্টিত কিনিছিল হাত ডাঙক? কাৰো নাই। এইবাৰ অন্ততঃ চবেই ক'ব পাৰিব, এণ্ড দেয়াৰ ইজ ইনকুৱাৰী গোয়িং অন ইন FCI ফৰ দিছ ডেটা। মোক তেওঁলোকে বহুত কথা ক'ব নোখোজে, কিন্তু ডাটা তেওঁলোকৰ ভিতৰত ইনকুৱাৰী চলি আছে। এতিয়া ইয়াত গুদামৰ কথা কোৱা হ'ল। এইবাৰ আমি কৰিছোঁ কি, 180টা আমি পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আমি প্ৰথমবাৰ খুলিছোঁ। এতিয়া ইয়াক আমি 200লৈকে লৈ যাব খুজিছোঁ অহাবাৰ। আমি গুদামৰ কথা কোৱা হৈছে, মুখ্যমন্ত্ৰী যি গ্ৰামোদ্যোগ আঁচনি আছিলে বা আমি যিটো আমাৰ CMSUI আমি আমাৰ যিটো এজেঞ্চি বা ছ'চাইটি কৰিছিলোঁ, তাৰ পৰা এতিয়া আমি কি কৰিছোঁ যে যোনে গুদাম বনাব, 110টা আমি গুদাম বনাব খুজিছোঁ, 40 লাখ টকাকৈ আমি ছাবচিডি দিছোঁ। এটা গুদামৰ দাম 1 কোটি, আমি 40 লাখ ছাবচিডি দিছোঁ। অলৰেডি এপ্লিকেশ্যনবোৰ আহিছে। আৰু মিল কৰে, ধান বিক্ৰী কৰিলেও মিলাৰে মিলিং কৰিব নোখোজে, কয় আমাৰ লাভ নহয়। এতিয়া আমি কৈছোঁ যে নহয়, আপোনালোকে যদি মিলিং কৰে, প্ৰতি টন মিলিঙতো আমি আপোনালোকক
ছাবচিডি দিম প্ৰতি 70 টকা কৰি প্ৰতি কুইণ্টলত আমি আপোনালোকক ছাবচিডি দিম 10 টকা FCI দিব আমি 70 টকা দিম আৰু কোনোবাই যদি নতুন ধান মিল আৰম্ভ কৰে তেওঁলোককো আমি 10 লাখ টকা ছাবচিডি দিম বুলি ভাবিছো আৰু অহা 2 বছৰ পিছত আমি ডিসেন্ট্ৰেলাইজ প্ৰকিউৰমেণ্টত যাব খুজিছো তাৰ অৰ্থ হ'ল FCI জড়িত নাথাকে অসম চৰকাৰে চাউল কিনিব অসম চৰকাৰে বিতৰণ কৰিব অসম চৰকাৰক দিল্লীয়ে টকাটো পঠাই দিব আৰু যিখিনি চাউল আমি কিনিব নোৱাৰো সেইখিনি FCI বাহিৰৰ পৰা পঠাই দিব অৰ্থাৎ FCI ইয়াৰ পৰা এটা আঁতৰি যাব উইদিন 2 ইয়াৰ্স বৈপ্লৱিক কাম হৈ আছে যে আজি ৰাজ্যপালৰ ভাষণত কোনেও কেটছ কৰা নাই যে হোৱাট ইজ ডিসেন্ট্ৰেলাইজ প্ৰকিউৰমেণ্ট আমি অংগনবাদী কেন্দ্ৰ কোনে বনাব এটুলৈ বহুত ব্যস্ত হৈ গৈছো আৰে ভাই কনষ্ট্ৰাকশন জুনে নকৰক মই ক'ব লাগে যে মোৰ গাঁৱত অংগনবাদী কেন্দ্ৰটো হ'ব আমাৰ বিধানসভাত যিটো বিতৰ্কৰ যিটো স্তৰ কনষ্ট্ৰাকশন কমিটি কোনে বনাইছে আৰে সেইটো বিধায়কৰটো কামেই নহয় আমাৰ সমষ্টিত অংগনবাদী কেন্দ্ৰ হ'ব লাগে লৰা ছোৱালীয়ে খাদ্য পাব লাগে ধুনিয়াকৈ লৰা ছোৱালীবিলাকে শিক্ষা পাব লাগে নিউট্ৰিশন হ'ব লাগে ওজন বাঢ়িব লাগে এটা বিধানসভাত যদি আমি কনষ্ট্ৰাকশন কমিটি কোনে বনাই কথা পাতো তাৰ মানে বাহিৰত মানুহে গমেই পাব যে MLA বিলাক ঠিকাদাৰ কোন হ'ব এটুলৈও ব্যস্ত আছে কোন না হক বাৰু পলিটিকেলাইজ হল বাৰু মাননীয় ভৰতনাথ ডাঙৰীয়াক মই ক'লো যে ইমান কষ্ট কৰি বিজেপি চৰকাৰখন আহিছে অলপ পলিটিকেলাইজ হল বাৰু মানুহে বনালে বাৰু তাত কি আপত্তি আছে কিন্তু চাব লাগিব যে নাও বৈচাৰ ঘৰটো ভাল হৈছে নে নাই ঘৰটোত কিবা বেয়া কৰি ঘৰটো বনাইছে নেকি আসল বিধায়ক হিচাপে আমাৰ কাম হ'ব লাগে যে মোৰ সমষ্টিত মেক্সিমাম অংগনবাদী কেন্দ্ৰ আহিব লাগে কোনে অংগনবাদী কেন্দ্ৰ বনাব দিস ইজ এ এক্সিকিউটিভ একশন এটো মোৰ এখতিয়াৰৰ ভিতৰত পৰে ইয়াতে হল যে গভৰ্নেন্স ইজ ডিস্ট্ৰিবিউটেড ইন 3 ফৰ্ম যে কোনে অংগনবাদী কেন্দ্ৰ বনাব দিস ইজ এ পিওৰলি এক্সিকিউটিভ একশন বিধায়কজনে ক'ব লাগিব মোৰ সমষ্টিত আজি মই বিধায়কসকলে এটা প্ৰশ্ন মই ভয় খাই আছিলো যে এইটো উঠাব যে কাৰো কোনোবা সমষ্টিত 25টা হৈছে মোৰ সমষ্টিত কিয় 10টা দিছে ইয়েস হেতুত মই একমত আপোনালোকৰ সমষ্টিটো সমান হ'ব লাগিব দুটা বেছি হ'ব লাগিব দ্যাট ইজ এ ভেৰি ভেৰি লজিক্যাল ডিমান্ড মইতো সোশ্যাল ওয়েলফেয়াৰ মন্ত্ৰী ডাঙৰীয়ানিক মই আহ্বান জনাম যে শিৱসাগৰ সমষ্টিৰো মানুহটো আমাৰে সমষ্টি ভোট কাবাক দিব পাৰে তাৰ কাৰণে শিৱসাগৰৰ মানুহক আমি কম ICDS দিম জালুকবাৰী মানুহক বেছি ICDS দিম হেতু হ'ব নোৱাৰি ইট শুড বি ইকুৱেল কিন্তু কোনে বনাব কেনেকে বনাব কি বনাব এইটো মন্ত্ৰীৰ ওপৰতে দিয়ক তাত আমাৰ কি কাম আছে হেতুটো আমাৰ কাম নহয় এতিয়া এই কথাটোতে প্ৰথমবাৰ আমি FCI ত ক'লো যে উই আৰ গোইং টু ডু ডিসেন্ট্ৰেলাইজ প্ৰকিউৰমেণ্ট মানে কি যে FCI ইয়াৰ ভিতৰত নাথাকিব অসম চৰকাৰে কিনিব মইস্টাৰাইজাৰ আছে নাই আমি চাম আমাৰ চাউল আমি কিনিম আমি খাম আৰু নোহোৱাখিনি যিটো গৰীব কল্যাণ বা আন NFSSত চাউল যিখিনি দিব নোৱাৰিব পঠাব নোৱাৰিব গেপটোহে FCI আমাক দিব কিন্তু এইখিনি প্ৰস্তুতিকৰণৰ কাৰণে আমাক 2 বছৰ লাগিব আমি ইতিমধ্যে সেই জাৰ্নিটো আৰম্ভ কৰি দিছো মই সন্মানীয় বিধায়কসকলক অনুৰোধ কৰিম যে MLA ফাণ্ড দি মইস্টাৰাইজাৰ মেচিন মিটাৰ লাগিলে কিনি দিব যদি আমি দিব নোৱাৰো খুব যোগাযোগ কৰক FCI লগত আমাৰ ফুড এণ্ড সিভিল সাপ্লাই কৰ্পোৰেচনৰ লগত যেনে তেনে আমি অসমৰ মানুহক ধান খেনি চৰকাৰক বিক্ৰী কৰিব লাগে আৰু ধান যদি আমি চৰকাৰক বিক্ৰী কৰাব পাৰি তো কোনো টাৰ্গেট নাই মইতো ফোৰ্স কৰিব নোৱাৰো এইটো স্বেচ্ছাসেৱী যোনে দিয়ে এতিয়া এইখিনি কাম যদি আমি কৰাব পাৰো তেতিয়ালে অসমৰ GDP বহুত গুণে বাঢ়ি যাব কাৰণ 80 লাখ মেট্ৰিক টন ধান আমি উৎপাদন কৰো 1000 টকা পাই তাৰ জায়গাত যদি আমি 2000 টকা দিয়াব পাৰো এগ্ৰিকালচাৰত আমাৰ GDP দুগুণ হৈ যাব সেইকাৰণে ইয়াত বিধায়কসকলে চৰকাৰক সহযোগিতা কৰক ইয়াত সমালোচনাৰ কোনো স্তৰ নাই কাৰণ আপোনালোকৰ সমষ্টিৰ নেতা আপোনালোকে কলেহে মানুহে ধান দিব ইয়াতেতো আমি যদি কোনেও নালাগো আপোনালোকৰ এটো কোনো মই আকৌ কৈছো ইট ইজ নট এ টাৰ্গেট মই এটা FCI আপাৰ লিমিট দিছো যে কাৰণ হিয়তি কয় 50000 কিনিম 60000 কিনিম মোক যাই 10 লাখ হলেও কিনিব লাগিব
এটা 10 লাখ শব্দটো মই ভালৰ কাৰণেহে কৈছো, এটো যদি টাৰ্গেটলৈকে কনভাৰ্ট কৰি দিয়ে দিগদাৰ। That cannot be target, কাৰণ এটো ইন্ডিভিজুৱেল বস্তু। মোৰ ঘৰৰ চাউল মই বিক্ৰী কৰো নকৰো, ইট ইজ মোৰ ফ্ৰীডম হয়, মই কেনেকে হাক দিব পাৰিম। সেই কাৰণে আপোনালোকে এই দিশটো চাওক, চৰকাৰক আপোনালোকে সহযোগিতা কৰক। আজি আমাৰ ইয়াতে হোম ডিপাৰ্টমেণ্টৰ ওপৰত আলোচনা হৈছে যে এনকাউণ্টাৰ হৈছে, গুলিয়াগুলি হৈছে, তাৰ পৰা দেশত শান্তি আহিছে নে নাই। মই দেশত শান্তি আহিছে নে নাই মই সেই কথাটোলৈকে আজি যাব খোজা নাই, সেইটো আপোনালোকে জাজ কৰিব। সৰু এটা মই ষ্টেটিষ্টিক্স এৰি দিব খুজিছো আপোনালোকক। 2021 জানুৱাৰী মাহত অসমৰ পুলিচ থানাত কেছ ৰেজিষ্টাৰ হৈছিল 8661, আৰু জানুৱাৰী 2022ত অসমৰ পুলিচ থানাত কেছ ৰেজিষ্টাৰ হৈছে 7706। 2021 ফেব্ৰুৱাৰীত কেছ ৰেজিষ্টাৰ হৈছিল 8941, আৰু এইবাৰৰ ফেব্ৰুৱাৰীত ৰেজিষ্টাৰ হৈছে 5425। যদি এভাৰেজ ওলাই 2 মাহৰ, মই ট্ৰেণ্ডটো লাষ্টলৈকে থাকিব নে নাই মই ক'ব নোৱাৰো। যোৱা বছৰ কেছ ৰেজিষ্টাৰৰ গড় আছিল 11,000, আৰু এই 2 মাহত গড় নামি আহিছে 6,500। অৰ্থাৎ 30% ক্ৰাইম ৰিডাকশ্যন হৈছে অসমত ইন কম্পেয়াৰ টু 2021 এণ্ড 2022। কবাত পুলিচৰ একশ্যনেতো তাত এটা কাম কৰিছে, কবাত অপৰাধীৰ বিৰুদ্ধে শক্তিশালী হোৱাটোতো কিবাটো ডিভিডেণ্ড পাইছে। মই আমাৰ হাউচত বাৰে ইয়াত আমাক এনকাউণ্টাৰলৈ সমালোচনা কৰা হয়। এনকাউণ্টাৰ কোনেও ছাপোৰ্ট নকৰে। পুলিচে আইনৰ ভিতৰত থাকিয়েই আইনৰ কাম কৰিব লাগিব, কিন্তু আইনৰ ভিতৰত কাম কৰোঁতে কোনোবা ৰেপিষ্ট এজনৰ গাত গুলি এটা লাগিলে আমি ৰেপ কৰা ছোৱালীজনীৰ হৈ কান্দিম নে ৰেপ কৰা মানুহজনৰ হৈ কান্দিম? আমাৰ সদনত এটা কথা চাব লাগিব, ৱেডাৰ চিম্পেথিটো আমি কাক দেখুৱাই আছো। আজি কোনোবাই মণিপুৰৰ পৰা, মায়ানমাৰৰ পৰা বা তাৰ কোনোবা এখন জাগাৰ পৰা 3 কেজি হিৰোইন লৈ আহিছে। হিৰোইন লৈ আহোঁতে কিবা কাৰণত পুলিচৰ লগত এনকাউণ্টাৰ হ'ল, মানুহজনে গুলি খালে। কিন্তু আপোনালোকে চিন্তা কৰক, সেই 3 কেজি হিৰোইন যদি আনি বজাৰত বিক্ৰী কৰি দিব পাৰিলেহেঁতেন, ইট উড হেভ কিল্ড 2000 ইয়ং ষ্টুডেণ্টছ। 2000 ডেকা ল'ৰা ছোৱালীৰ জীৱন ধ্বংস কৰি দিলেহেঁতেন। এতিয়া দেশত মানুহৰ অসমত প্ৰশ্ন হৈছে, মই আপোনালোকক পলিটিকেলি সমালোচনা কৰা নাই, কিন্তু যোৱা পৌৰ নিগমৰ ৰিজাল্টটো যেতিয়া হাউলিত বিজেপি জিকে, চাপতগামত বিজেপি জিকে, গোৱালপাৰাত বিজেপি জিকে, লক্ষীপুৰত বিজেপি জিকে, তেতিয়া বিৰোধী পক্ষই চাব লাগিব যে আপোনালোকৰ সমালোচনাবিলাক একচুৱেলি মানুহে ছাপোৰ্ট কৰিছে নে নাই। এইটো নাভাবিব যে কোনোবা এজন ড্ৰাগছ পেডলাৰ মাইনৰিটি মানুহ হ'ল বুলিয়ে তেওঁ গুলিয়াই দিয়া মানে মাইনৰিটিক অপমান কৰা নুবুজায়। কাৰণ সেই মানুহজনে আহি 2000 মাইনৰিটি নতুন যুৱককে হিৰোইন বিক্ৰী কৰিলেহেঁতেন। সেইকাৰণে সাধাৰণ জনতাই বেয়া পাইছে যে ভাই মোৰ ল'ৰা ছোৱালী জীৱন ৰাখিবৰ কাৰণে চৰকাৰে কাম কৰি আছে, বিৰোধী পক্ষই বাৰে হত্যাকাৰীজনৰ লগত কিয় থিয় হয়, বিৰোধী পক্ষই বাৰে ধৰ্ষণকাৰীজনৰ লগত কিয় থিয় হয়। কাৰণ আপোনালোকে পুলিচৰ একশ্যনটো ভুল বুলি কৈ আছে, তাৰমানে যে পুলিচে যি কৰিছে ভুল, পুলিচক বিশ্বাস কৰক। সেই মানুহজনক কিয় বিশ্বাস কৰিব লাগে? ইউ শুড হেভ ৰিপ'জ ফেইথ অন দ্য পুলিচ। কাৰণ পুলিচটোতো আধা এপইণ্টমেণ্ট কংগ্ৰেছে দি থৈ আহা। ইয়াত যিমান পুলিচ আছে অসমত, আজি যিমান কেইটা DSP, SP, এডিশ্যনেল SP আছে, মেক্সিমামটো কংগ্ৰেছৰ দিনত এপইণ্টমেণ্ট হোৱা। আমিতো পলিটিকেলি এপইণ্টমেণ্ট হোৱা, এইটোতো কোনো আমাৰ প্ৰাইভেট লিমিটেড কোম্পানী নহয়। গতিকে তেওঁলোকে যদি এজন মানুহক গুলিয়াবলগীয়া হৈছে আৰু তেওঁলোকে যদি কৈছে যে মানুহ পলাওঁতে গুলিয়াইছে, ইউ শুড বিলিভ পুলিচ। আজি আপোনালোকে চাওক, যোৰহাটত যেতিয়া ঘটনা এটা হ'ল, এইবিলাক কোনো হিন্দু মুছলমান নহয়, যিজন কলা ল'ৰা বুলি গুলিয়াইছিল, এক্সিডেণ্ট হৈছিল, হি ৱাজ এ হিন্দু পাৰ্চন। তেওঁক যেতিয়া পুলিচৰ গাড়ীত পৰি তেওঁক এক্সিডেণ্ট হ'ল, মানুহ ওলাই আহি মমবাতি জ্বলাই ক্লেপ কৰি কেনেকুৱা যোৰহাটত পৰিৱেশ সৃষ্টি কৰি দিলে। তাৰ মাজত যদি কংগ্ৰেছে কয়
এই এক্সিডেণ্ট হোৱাটোত আমি ষড়যন্ত্ৰৰ গুণ পাইছোঁ। কংগ্ৰেছৰ পৰাতো থকা মানুহখিনিও আঁতৰি যাব, থকা মানুহখিনিও আঁতৰি যাব। মোৰ কথাটো হ'ল যে এতিয়া য'ত আজি নগাঁৱত ঘটনাটো হ'ল, লগে লগে আমি গম পাইছোঁ, পাব্লিকৰ ৰিয়েকশ্যন চাই আমি গম পাইছোঁ যে এইটো ঘটনা পুলিচে হয়তো শুদ্ধ কৰা নাই। লগে লগে আমি একশ্যন লৈছোঁ। যিটো কামত পুলিচে বেয়া কাম কৰে তাত আমি লগে লগে মাত দিম। কিন্তু য'ত পাব্লিকে হাত তালি মাৰি আছে, পাব্লিকে ফুল দি আছে, ফেচবুক টুইটাৰত পাব্লিকে ৱেলকাম কৰি আছে, তাত আমি পাৰ্টি একোটাই বিৰোধিতা কৰিলে মানুহ আমাৰ লগত থাকিব জানো? আজি ধৰক আপোনাৰ মৰিগাঁৱত, মই মৰিগাঁৱত গৈছোঁ, আমাৰ লাহৰীঘাট সমষ্টিৰ সন্মানীয় বিধায়ক ইয়াত আছে হয়তো। সেই যিজন পাঠা বুলি মানুহ, সৰু বাচ্চা এজনীক মৃত্যুৰ পিছত আকৌ ধৰ্ষণ কৰিছে, আফটাৰ দ্য ডেথ, আফটাৰ ডেথ। আৰু সেইটো মই কোৱা নহয়, মই যেতিয়া থানাত কৈছিলোঁ, গাঁৱৰ গোটেই কেইজন মানুহে কৈছে ছাৰ ইয়ে হয়, তেতিয়ালৈকেতো পুলিচে গমেই পোৱা নাই যে তেওঁ কৰিছে। গাঁৱৰ মানুহে কৈছে ছাৰ ইয়ে বদমাছ, ই মানুহক বিচাৰি ফুৰে। সেইটো কিন্তু মুছলিম পুৰুষ, মুছলিম কণমানি ছোৱালী। এতিয়া যদি তাত পুলিচৰ গুলিত সেই পাঠাৰ যদি ভৰিখনত অলপ গুলিটো লাগিলে, আপোনালোকে এতিয়া ছোৱালীজনীৰ হৈ কান্দিব নে পাঠাৰ কাৰণে কান্দিব? সেইটোতো ডিচাইড কৰিব লাগিব। কাৰণ যিজনী ছোৱালীক মাৰিলে, যিজনী ছোৱালীক ধৰ্ষণ কৰিলে, মৃত্যুৰ পিছত ধৰ্ষণ কৰিলে, সেইজনীতো সংখ্যালঘু ছোৱালী। আজি আপোনালোকে চাব পুলিচ একশ্যনত কোনোবা কাৰ কথা কি কয় নাজানো, আমাৰ ইয়াত যি একশ্যন হৈ আছে, ইট ইজ এ সেকুলাৰ একশ্যন, নট ডাইৰেক্টেড টু এনি ৰিলিজন। যোনে বেয়া কাম কৰিছে ইয়াতে আমি কোনো ক্ষেত্ৰত ধৰ্ম বৃত্তান্ত আনিবই দিয়া নাই। গতিকে মইতো ভাবোঁ যে UDF কংগ্ৰেছৰ বিধায়কসকলে পুৰা ডাটাটো RTI মাৰি লৈ লওক। যে আপোনালোকৰ মনত এটা ধাৰণা আছে যে হিমন্ত বিশ্ব শৰ্মাই মুছলমানক গুলিয়াই আছে বুলি। মই কিয় কৰিম? মানুহক মাৰাৰ মোৰ অধিকাৰ আছে নেকি? কোনে জন্মটো মই দিয়া নাই। মই যদি জন্ম দিয়া নাই, মানুহক মাৰাৰ অধিকাৰ মোৰ ক'ত আছে? কিন্তু আপোনালোকে RTI মাৰি ডাটাবোৰ লওক, আপোনালোকে গম পাব যে তাত জনজাতীয় লোকো একশ্যন হৈছে, তাত হিন্দু লোকৰো একশ্যন হৈছে, তাত মুছলিম লোকৰো একশ্যন হৈছে। কিন্তু আমাৰ কোনো হিন্দু MLA টো কোৱা নাই আপোনালোকে হিন্দুক কিয় মাৰিছে বুলি। ট্ৰাইবেল MLA কোৱা নাই আপোনালোকে ট্ৰাইবেল মানুহক কিয় মাৰিছে। আমাৰ মুছলিম MLA খিনিয়ে কিয় ক'বলগীয়া হৈছে যে আমাক মুছলিমৰ ওপৰত একশ্যন হৈছে? এইটো ভুল কথা, তথ্যই তাক নকয়। তথ্য চাব, ইট ৱাজ এ সেকুলাৰ একশ্যন, নট ডাইৰেক্টেড এগেইনষ্ট এনি কমিউনিটি। আপোনালোকৰ এই ভুল ধাৰণাটো মই কেইটামান দিন দেখি আছোঁ যে, আৰু আনকি কিছুমানে এজনী 7 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰাৰ পিছত সেই মানুহটোৰ ক'ৰবাত মাপ হ'ব লাগে নেকি? ক'ৰবাত আইনেদি কৰক। আৰে আইনেদি এইটো কৰিছে। পুলিচে যদি কাৰোবাক গুলিয়াইছে, আইনৰ মাজেদি এইটো গুলিয়াইছে, বিনা আইনেদিতো গুলিয়া নাই। যিমানখিনি CRPCত পাৱাৰ দিয়া আছে সিমানখিনি এইটো কৰিছে। আজি 30% অসমত ক্ৰাইম কমিছে। আজি আপোনালোকে চিন্তা কৰক যে প্ৰথমবাৰৰ বাবে আৰক্ষীক নতুন ধৰণে সজাই তোলাৰ প্ৰচেষ্টা কৰা হৈছে। 4,000 লোক, 4,274 লোক অকল PSU হৈ আছিল, 4টা বেটেলিয়ন। আজি আমি 732জন PSU আমি উইথড্ৰ কৰিছোঁ। এজন মানুহ হাইকোৰ্টত যোৱা নাই এগেইনষ্ট ডেট। আপোনালোকে ফেইথ অন দিছ গভৰ্ণমেণ্ট চাব। কংগ্ৰেছৰ দিনত হওক বা আগৰ চৰকাৰৰ দিনত এজন মানুহৰ PSU উইথড্ৰ কৰিলে মানুহে হাইকোৰ্ট পায়। আজি মই পাব্লিকলি এপিল কৰিছিলোঁ যে আপোনালোকে বাদ দিয়ক PSU, উইল প্ৰভাইড ইউ চিকিউৰিটি। অসমত কোনো টেনশ্যন নাই। 732জন মানুহৰ আমি চিকিউৰিটি উইথড্ৰ কৰিছোঁ। আৰু ইয়াৰ বেছিভাগ মানুহ হয়তো আমাৰ পলিটিকেল চাৰ্কুলৰে মানুহ, আৰু ইয়াৰ ভিতৰত মেক্সিমাম মানুহ মোৰ নিজৰ দলৰ মানুহ আছে। কোনোবাই কৈছে তই উঠালে এইটো যদি কৰ একদম বিজেপিত তই অপ্ৰিয় হৈ যাবি। মইতো অপ্ৰিয় হোৱা নাই, চলি আছে। আজি 732জন PSU আমি উইথড্ৰ কৰিছোঁ। And you can imagine the fate of the people on this government. Nobody has gone to the court. বোলে CM কৈছে যেতিয়া চিকিউৰিটি পাম বুলি, যা হ'ব, মইতো ভগৱান নহয়, কালি হয়তো গণ্ডগোল এটাও হ'ব পাৰে। কিন্তু মুখৰ কথাত, আজি মুখৰ কথাত মানুহক ৰিকুৱেষ্ট কৰিছোঁ যে ৰেচন কাৰ্ড এৰি দিয়ক। আজি হাজাৰ হাজাৰ মানুহে ৰেচন কাৰ্ড আহি এৰি দিছে।
ডেট ইজ কল যে মানুহৰ ট্ৰাষ্ট এইখন গভৰ্ণমেণ্টৰ ওপৰত কিমান আছে আৰু কিয় ট্ৰাষ্ট হৈছে। আজি আপোনালোকে চাওক যে মিছন বসুন্ধৰা হৈছে 8,13,000 মানুহে এপ্লাই কৰিছে। আজি ৰাতিপুৱা 5 লাখ কেছ খতম হৈ গ'ল আৰু এনে হোৱা নাই উইথ 80% সাকসেস ৰেট। আজি ঘৰত বহি বহি মানুহে সাৰ্ভিস পাই গ'ল। 8 লাখ মানুহে আজি এই সাৰ্ভিস পাব। আগতো অসমত এবছৰত 8 লাখ ফাইল কেতিয়া ডিসপোজ হৈছে। এতিয়া আপোনালোকে চাওক আমাৰ ইজ অফ ডুইং বিজনেছ পৰ্টেলত 50,000 মানুহৰ কাম মানুহে থ্ৰু পৰ্টেল কৰাই লৈ গুচি গৈছে। এই সময়ছোৱাৰ ভিতৰত আপোনালোকে চাব যে কি ধৰণে গভৰ্ণমেণ্টে কাম কৰি আছে। সাইলেন্টলি আমি বহুত বেছি হুলস্থুলো কৰা নাই, মানুহে কাম কৰি কৰি গৈ আছে। এই সময়ছোৱাৰ ভিতৰত ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টত সাইলেন্টলি 5,13,000 মানুহে ড্ৰাইভিং লাইসেন্স লৈছে। আপোনাৰ কাবাৰ যদি ড্ৰাইভিং লাইসেন্স ৰিনিউ কৰিব লাগে কম্পিউটাৰত আহি টিক মাৰি 50,000 মানুহে ড্ৰাইভিং লাইসেন্স ৰিনিউ কৰি লৈছে। দিজ আৰ সাইলেন্ট ৰিভলিউশন গোয়িং অন। 8 লাখ মানুহ মিছন বসুন্ধৰাত উপকৃত হ'ল, 5 লাখ, 8 লাখ হ'ব। 5 লাখ মানুহে লাৰ্নাৰ লাইসেন্স লৈ 10 লাখ ফেমিলিটো এখন চৰকাৰ বল্লে বল্লে হৈ আছে। ভাই একোৱে কৰিব লগা নাই, এনে হৈ আছে। ইটস এ সাইলেন্ট ৰিভলিউশন, একো আমি কৰা নাই। আমি আৰু মানুহে কাম কৰিছে। আপোনালোকে চাওক কৰ্মচাৰীসকলে যি মণ্ডলে কাম নকৰে বুলি কৈছিলোঁ, টকা নহ'লে কাম নকৰে বুলি কৈছিলোঁ, পিপুল আৰ ষ্টাৰ্টেড ৱৰ্কিং। প্ৰথমবাৰ মানুহে কাম কৰা ষ্টাৰ্ট কৰিছে। আজি 31 জানুৱাৰী দিনাখন 31 ডিচেম্বৰ দিনা মানুহ ৰোড এক্সিডেণ্টত ঢুকায়, ৰোড এক্সিডেণ্টত ঢুকুৱা নাই। আৰু আপোনালোকে আজি গুৱাহাটীত গৈ চাওক, মইতো ফাইন 3 দিনহে লগাইছিলোঁ, কিন্তু গুৱাহাটীত এতিয়া চাব মানুহে সন্মুখতো হেলমেট পিন্ধে, পিছতো হেলমেট পিন্ধে। কেইদিনমান আগতে দিল্লীৰ মানুহ এজনক মই লগ পালোঁ দিল্লী এয়াৰপৰ্ট, বোলে হিমন্তজী মে এক আচ্ছা বাত দেখা গুৱাহাটী মে দোনো হেলমেট পেহেনতা है। আমিতো কোনো মানুহৰ ইউ কেন সি দ্য ফেইথ অন দিছ গভৰ্ণমেণ্ট। মানুহৰ কি ধৰণৰ ৰাস্তা। আজি যে মানুহে আমি গুৱাহাটীত আগতে কোনোবাই যদি হেলমেট পিন্ধাব কয়, পুলিচটো থকাৰ অৱস্থাত হেলমেট পিন্ধিম, পাৰ হৈ যোৱাৰ লগে লগে হেলমেটটো খুলি দিম। মহিলাই হেলমেট লৈ স্কুটাৰৰ পিছত উঠা কিহৰ কাৰণে? মানুহে দেখিলে যে হয় ইয়াৰ ফলত এক্সিডেণ্ট কমি গৈছে। ইউ কেন সি দ্য ফেইথ অন দিছ গভৰ্ণমেণ্ট পাব্লিকৰ। ইমান ট্ৰিমেণ্ডাছ ফেইথ এইখন চৰকাৰৰ ওপৰত আছে। আজি আপোনালোকে ড্ৰাইভিং লাইসেন্স ক'লে, আজি আপোনালোকে আমাৰ ইয়াতে ফসল বীমা যোজনা আঁচনি আছিল। আমি হাউচত আলোচনা কৰিছিলোঁ। প্ৰিমিয়ামে কৃষকে পোৱা নাছিল। যোৱা বছৰ আমি 252 কোটি টকা প্ৰিমিয়াম দিলোঁ। আজি 140 কোটি ইতিমধ্যে কৃষকে প্ৰিমিয়াম পাই গ'ল ফৰ ফ্লাড ডেমেজৰ কাৰণে। যোৱাবাৰ ফ্লাড হোৱা নাছিল, এইবাৰটোতো এই আঁচনিখনত মানুহে বললি সুবিধা ল'ব পাৰিব। এইবিলাক কামটোতো আগতে আমি কৰিব পৰা নাছিলোঁ, আঁচনিটো আছিলে। আজি কোন চৰকাৰে ক'ব যে মোৰ হাতত থকা ফাইলৰ নম্বৰ দিয়ক, আমি নিজে নিজে কৰি আপোনালোকক দি দিম। মানুহেতো বেয়াহে পায়, কাম আহিলে বেয়াহে লাগে। আজি আমি কাম মাতিছোঁ, মানুহে আমাক কাম কৰি দিছে। আপোনালোকে চিন্তা কৰক যে আমাৰ এই সময়ছোৱাৰ ভিতৰত ছেক্ৰেটেৰিয়েটতে 1380 জন মানুহে ক'লে মোৰ ফাইল আছে। 700টা ফাইল আমি ডিসপোজ কৰি পঠাই দিলোঁ। কালিৰ পৰা আমি আকৌ এডভাৰটাইজ লগাম দিনে পোহৰে গুৱাহাটীত যে ছেক্ৰেটেৰিয়েটত নাহিব, ফাইলৰ নম্বৰটো মাত্ৰ দি দিয়ক, আমি আপোনালোকৰ কামটো কৰি পঠাই দিম। আগত নিয়মটো কি আছিল? আহক আহক দোকান পাতিছোঁ। এতিয়া আমি কৈছোঁ নাহিব অফিচত, আমি আপোনালোকৰ কামটো কৰি দিম। তো পেৰাডাইম শিফ্ট অফ দ্য গভৰ্ণমেণ্ট। আৰু মানুহে ভাল পাই আছে, মানুহে দেখিছে যে এনেকুৱা টেষ্টটো আগতে পোৱা নাছিলোঁ। এতিয়া আপোনালোকে চাওক যে এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যনত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে যে 20 লাখ, অসমত 22 লাখ ৰেজিষ্ট্ৰেশ্যন আছে, 3 লাখে কৰিছে। ইয়াতে কথাটো কি? যি 20 লাখ 22 লাখে পঞ্জীয়ন কৰিছে তেওঁলোক আছেই। আমি মাত্ৰ কৈছোঁ হোৱাট ইজ নিউ উই হেভ ডান, যে আপুনি নিবনুৱা ল'ৰা এজন পঞ্জীয়ন অফিচত আহা মানে আপুনি দিনটো দুবাৰ আহিব লাগিব। দুবাৰ আহি আপুনি পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন মানেতো চাকৰি নহয়। পঞ্জীয়ন কৰিব আহোঁতে ঘৰৰ পৰা আপুনি
2 দিন অহা যোৱা কৰিব লাগিব। মই যেতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জত প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, বামুণী মৈদামত অফিচ আছিল, মই প্ৰায় 6 দিন গৈছিলোঁ। বাইদেউজনী অফিচত নাথাকে, কেতিয়াবা যিটো সময়ত গৈ পাওঁ লাঞ্চ হৈ গ'ল, কিবা 6 বাৰ যোৱাৰ পিছত মই এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। আজি ৰাতি 2টা বজাতো কম্পিউটাৰটো খুলি লওক আৰু ৰেজিষ্ট্ৰেশ্যন কৰি পেলাওক, ক'তো যাব নালাগে। এটা 3 লাখ মানুহে এই ধৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছে। কিন্তু মই কোৱা নাই যে অসমত 3 লাখে নিবনুৱা আছে, কাৰণ আগৰখিনিয়েতো মেনুৱেলত কৰি থৈছে। কিন্তু 3 বছৰত এজন নিবনুৱাই এমপ্লয়মেণ্ট কৰাৰ পিছত 3 বছৰত তেওঁ ৰিনিউৱেল কৰিব লাগে। সেইকাৰণে এতিয়া আমি ৰিনিউৱেলটো আৰম্ভ কৰিছোঁ আৰু অহা 5 বছৰৰ পিছত আমি গম পাম যে অসমত একচুৱেল নিবনুৱা কিমান আছে। তাৰ ভিতৰত আমি কি কৰিব খুজিছোঁ, এতিয়া আমি নিবনুৱাৰ ডাটা লৈছোঁ, কম্পিউটাৰাইজ হৈ গ'ল। এতিয়া AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে আমি তাৰ পৰা উলিয়াম MA পাছ কৰা ল'ৰা কিমান আছে, ইঞ্জিনিয়াৰ কিমান আছে, BA পাছ কৰা ল'ৰা কিমান আছে, আৰু Naukri.com-ৰ দৰে আমি অনলাইন পৰ্টেলবিলাকৰ লগত এই ল'ৰাবিলাকক আমি কানেক্ট কৰি দিম, যাতে বাহিৰত পোষ্ট ওলালেও এই ল'ৰাবিলাকে মোবাইলত SMS পায় যে এই পোষ্ট ভেকেণ্ট ইন ঝাৰখণ্ড, এই পোষ্ট ভেকেণ্ট ইন ছত্তীশগড়, এই 2 পোষ্ট ভেকেণ্ট ইন ৰিলায়েন্স। চ' আমি অসমখনক এখন ডিজিটেল গভৰ্ণ ষ্টেটলৈকে লৈ যাব খুজিছোঁ। ইয়াততো আমাক সমালোচনা কৰাটো কোনো মিনিঙে নাই। ৰাতি 2টা বজাত যদি এজন নিবনুৱা ল'ৰাই কামৰূপ অফিচত নোযোৱাকৈ ঘৰত বহি ৰেজিষ্টাৰ কৰিব পাৰে, বকো, ছয়গাঁও, পলাশবাৰী, ৰঙিয়াৰ ল'ৰাজনে কাৰ্বি আংলঙৰ আজি ভিতৰৰ পৰা আমাৰ আজি একেবাৰে ভিতৰত থকা গাঁও এখনৰ পৰা বৈঠালংচুলৈকে অহা মানে 3 দিন আহিব লাগিলে কিমান খৰচ হ'ব, ল'ৰাজন আহি ৰাতি কাবাৰ ঘৰত থাকিব লাগিব, সি এতিয়া গাঁৱৰ পৰাই কৰিব পাৰে। আৰু এই গভৰ্ণমেণ্টখনৰ ওপৰত কনফিডেন্স চাওক যে 3 লাখ ল'ৰা ছোৱালীয়ে এতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰি ল'লে থ্ৰু দ্য নেট, এদিনো নাহাকৈ। কাকো মই ধৰি লৈছোঁ ঘোষ কাকো দিব নালাগে, আমাৰ কৰ্মচাৰীয়ে টকা নাখায়। অহা যোৱাটো বাছৰ খৰচ আছিল, মেণ্ডেজৰ খৰচটো আছিল। গতিকে আজি আমি এই ধৰণৰ কামবিলাক কৰি কৰি গৈ আছোঁ। আজি আমাৰ ইয়াতে জল জীৱন মিছনত সমালোচনা কৰিছে, ঠিক আছে, ক'ৰবাৰ পাইপৰ কানেকশ্যন বেয়া হৈছে, কোৱালিটি বেয়া হৈছে, উই হেভ ৰাইট টু প্ৰটেষ্ট। আপোনালোকে দেখুৱাই দিব নিজৰ সমষ্টিত বেষ্ট অফ দ্য থিং হ'ব লাগিব। কিন্তু আপোনালোকে চাওক যে 62 লাখ হাউচ হোল্ডক আমি কানেকশ্যন দিব লাগে। তাৰ ভিতৰত আমাৰ 9 মাহ আগতে কিমান আছিল, মাত্ৰ 5 লাখ মানুহৰ ঘৰত কানেকশ্যন আছিল। আজি 9 মাহত আমি 17 লাখ মানুহক কানেকশ্যন দিলোঁ আৰু এই বছৰ ভাৰতৰ ভিতৰত আমি নাম্বাৰ 5ত আহিছোঁ ইন এনুৱেল ৱৰ্ক ডান। এতিয়া আমি অসমত কি কৰিব খুজিছোঁ যে 10,000 নতুন পানীৰ স্কিম হ'ব, আমাৰ সকলোৰে সমষ্টিত হ'ব। এই 10,000 নতুন পানীৰ স্কিমৰ কাম যেতিয়া আৰম্ভ হ'ব, নতুন ৱাটাৰ ছাপ্লাই স্কিম, আপোনালোকৰ সমষ্টিত কাম বেয়া হ'লে ডেফিনেটলি আপোনালোকে প্ৰটেষ্ট কৰিব, আপোনালোকে কমপ্লেইন দিব। কিন্তু আজি সৰভোগত কাম বেয়া হোৱা মানে ডিফুত কাম বেয়া হোৱাটো নুবুজা, সেইটো ক'ৰবাত ভাল হৈছে, ক'ৰবাত বেয়া হৈছে। য'ত বেয়া হৈছে তাত ডেফিনেটলি আমি ইনকুৱাৰী কৰিম। আপোনালোকে স্পেচিফিক প্ৰশ্ন আনিব, আমি স্পেচিফিক উত্তৰ দিম। কিন্তু জল জীৱন মিছনৰ অভাৰঅল যিটো এচিভমেণ্ট অফ 21.35 লাখ কানেকশ্যন ইন 1 single year, সেইটোতো ওলাই কৰিব পৰা কথা নহয়। আৰু 21 লাখ কানেকশ্যনেতো মিছা হ'ব নোৱাৰে। আজি আপোনালোকে চিন্তা কৰি চাওক যে আমি কিমান দূৰলৈকে প্লেনিং কৰিছোঁ, যে এতিয়াতো এই পানী আঁচনিবিলাক হ'ব 10,000, কেনেকৈ চলিব। তাৰ কাৰণে আমি আৰম্ভ কৰিছোঁ যে নহয়, এই গোটেই পানী যোগান আঁচনিবিলাকৰ ইলেক্ট্ৰিচিটিটো আমি চেণ্ট্ৰেলি পে'মেণ্ট কৰি দিম, যাতে কোনো মানুহ নাথাকে। এজনকৈ ল'ৰা আমি নিযুক্তি দিম, তাক 6,500 টকা দৰমহা দিম, কিন্তু লগত তাক প্লাম্বিং ট্ৰেইনিং পোৱা ল'ৰাজনকহে আমি নিযুক্তি দিম, যাতে সি গাঁৱত য'ত ক্ষতি হৈছে সি মেচিনটো কৰিব পাৰে। আৰু কেমিকেলৰ পইচাটো আমি দিম বুলি আমি সিদ্ধান্ত লৈছোঁ ফ্ৰম দ্য টাইট ফাণ্ড অফ পঞ্চায়তী ৰাজ। এতিয়া মই ডিচিবিলাকক মাতিছোঁ এপ্ৰিলত যে জল জীৱন মিছনৰতো স্কিম কৰিছোঁ, স্কিমবিলাকতো বেয়া হৈ যাব। অলৰেডি পেপাৰবিলাকত আৰম্ভ হৈছে যে অচল হৈ গ'ল, অচলটো হ'বই, ইলেক্ট্ৰিচিটিত বিল নিদিলে, কেমিকেল নাপালেতো অচল হ'বই।
দৰমহা দিয়া ল'ৰা এজন নাথাকিলেতো অচল হ'বই। এই তিনিটা যি লুজ এণ্ড, যে দৰমহা দিয়া এজন ল'ৰা লাগিব, ল'ৰাজন যেনে তেনে নহয় সি প্লাম্বাৰ ট্ৰেইনিং পোৱা ল'ৰা লাগিব, যাতে সৰু সুৰা গণ্ডগোল সি তাতে ফিক্স কৰিব পাৰে। তাৰ লগত কেমিকেলৰ পইচা চৰকাৰে দিব লাগিব, তাৰ লগত ইলেক্ট্ৰিচিটিৰ পইচা চৰকাৰে দিব লাগিব। চ' উই আৰ ডুইং বোথ ফৰৱাৰ্ড ইণ্টিগ্ৰেশ্যন এজ ৱেল এজ বেকৱাৰ্ড ইণ্টিগ্ৰেশ্যন। আমি দুইটা কাম হাতত লৈছোঁ আৰু আপোনালোকে তাৰ ৰিজাল্ট পাব। আজি আপোনালোকে চিন্তা কৰক যে আমাক কিছুমান কথাত কৈ থকা হয় আৰু অসমত কি হয় যে এটা পাব্লিক নেৰেশ্যন আৰম্ভ কৰিলে সেই নেৰেটিভটো বন্ধ কৰাটো খুব দিগদাৰ হৈ যায়। এই এডভান্টেজ আছাম পাতিলে কি হ'ল, এতিয়া সেইটো এজনে কৈ দিয়াৰ পিছত এই যে কি হ'ল বুলি প্ৰশ্ন কৰিলে, তেওঁ কিমান গৱেষণা কৰি প্ৰশ্ন কৰিলে, হি মাষ্ট বি হি ৩-৪খন RTI মাৰিব লাগিব, ক'ৰবাত ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টত দুদিন গৈ আলোচনা কৰিব লাগিব। কি হ'ল বুলি কোৱাটো এটা ডাঙৰ কনক্লুজন। আমাৰ কেতিয়াবা সাংবাদিক বন্ধুসকলে লিখে ফুটুকাৰ ফেন হ'ল, ঠিক আছে, ফুটুকাৰ ফেন হ'ব পাৰে, বাট সেই শব্দটো লিখাৰ আগতে ডিউ ডিলিজেন্স ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বিকজ ইট ইজ এবছলিউট ৱৰ্ড। ফুটুকাৰ ফেন হোৱাল বুলি কোৱাৰ পিছত আৰু একো বাকী নাই আৰু। মেডিকেল কলেজ ফুটুকাৰ ফেন হৈ গ'ল, 6 মাহ পিছত আমি গৈ তাক আধাৰশিলা কৰিলোঁ, উদ্বোধন কৰিলোঁ, ল'ৰাই পঢ়ি আছে, 1 লাখ মানুহে ট্ৰিটমেণ্ট পাই আছে। তাৰমানে হু হেজ ডিছক্ৰেডিটেড? মই ডিছক্ৰেডিট হোৱা নাই, যিজনে ফুটুকাৰ ফেন বুলি ক'লে তেওঁহে ডিছক্ৰেডিট হ'ল। আজি আপোনালোকে চাব যে এডভান্টেজ আছামে হওক বা আমাৰ চৰকাৰৰ যোৱা এটা বছৰৰ প্ৰচেষ্টাত হওক, আজি মই বহুত ডাঙৰ লিষ্ট আপোনালোকক নপঢ়োঁ, মই খালি এখন চিম্পল লিষ্ট আপোনালোকক চিম্পল লিষ্ট পঢ়ি দিওঁ। আজিৰ দিনত নুমলীগড় ৰিফাইনেৰীত টোটেল আমাৰ যিটো এক্সপানশ্যন প্লেন আমাৰ কাম হৈ আছে, যিখিনি জাষ্ট মই এটা সৰু সৰু উদাহৰণ দিছোঁ যে আমি কি কৰিছোঁ। আমি কেতিয়াও এনেকুৱা কাম কৰাই নাই যিবিলাক কামত আমাক সমালোচনা কৰাৰ ৰাস্তা থাকি যায়। আজি আপোনালোকে চাব নুমলীগড় ৰিফাইনেৰীত অনগয়িং প্ৰজেক্ট আৰম্ভ হৈছে 28,000 to 26,000 rupees, 28,000 not 100। তাৰ পিছত ইন্দ্ৰধনু গেছ গ্ৰিডত কাম আৰম্ভ হৈছে 9,265। তাৰ পিছত ক্ৰ'ৰ্ছ ONGCৰ প্ৰজেক্ট আৰম্ভ হৈছে 63 crore, 157 crore, 77 crore। বাৰায়ণী গুৱাহাটী, যিৰ পৰা আমি ক্ৰুড পাইপলাইন তেল আমি লৈ আহিম নুমলীগড় চলাবৰ কাৰণে, সেই পাইপলাইনডালৰ কাম গেইলে আৰম্ভ কৰিছে। তাত আমি ইনভেষ্টমেণ্ট আনিছোঁ 3,308 কোটি টকা। তাৰ পিছত JV অফ অইল ইণ্ডিয়া লিমিটেড, আছাম গেছ কোম্পানী আমি মিলি চিটি গেছ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে প্ৰজেক্ট আৰম্ভ কৰিছোঁ 2,382 crore। আছাম পেট্ৰকেমিকেল লিমিটেড আমাৰ কোম্পানী 500 TPT মিথানল প্ৰজেক্ট, 200 TPT ফৰ্মেডাইহাইড্ৰেট প্ৰজেক্ট, এইকেইটাত আমি কাম আৰম্ভ কৰিছোঁ। অলৰেডি আমি আৰম্ভ কৰিব পৰা হৈছোঁ 1,800 crore। আমাৰ এইটো ইনোগ্ৰেশ্যনৰ কাৰণে ৰেডি হৈ আছে। তাৰ পিছত আকৌ আমি প্ৰাইভেট আমাৰ ইয়াতে বিভিন্ন প্ৰজেক্ট, ইথানল প্ৰজেক্ট আমি আনিছোঁ 1,100 crore। গতিকে আপোনালোকে যদি চাই, আকৌ নুমলীগড়ত আমি এইবাৰ অসম চৰকাৰে লগ হৈ আৰম্ভ কৰিব খুজিছোঁ পলিপ্ৰপালিন প্ৰজেক্ট এটা 6,550 crore। তাৰ পিছত আমি গেছ গ্ৰিড উইদিন অসম আমি নিৰ্মাণ কৰিব খুজিছোঁ 1,600। তাৰ উপৰিও ডালমিয়াই ইনভেষ্ট কৰিছে 1,500 কোটি, পেপচিয়ে ইনভেষ্ট কৰিছে 500 crore, DS গ্ৰুপে ইনভেষ্ট কৰিছে 500, কামাখ্যা বায়'ফুৱেলে ইনভেষ্ট কৰিছে 285 crore, গুলশন পলি হলে কৰিছে 200 কোটি, AGI গ্লাছ পেকে আৰম্ভ কৰিছে 300 কোটি, নেকনে আৰম্ভ কৰিছে 250 crore, RT কোটেড ষ্টিল 100 crore, কানসাই নেৰলেক 200 crore, BR ট্ৰেনছন 150 crore, Seas Biotech 150 crore, নেকন পাৱাৰে এগেইন ইথানলত কৰিছে 125 crore। অৰ্থাৎ এই ধৰণে যদি আমি গোটেইবিলাক কৰি চাই থাকোঁ যে লাষ্ট 1 year ইন স্পাইট অফ কোভিড, এডভান্টেজ অসমৰ লগে লগে কাম আৰম্ভ হোৱা নাই। তাৰপিছতো কোভিড হ'ল, ইলেকশ্যন হ'ল, কা আন্দোলন হ'ল, বাট নাও উই হেভ ব্ৰট বেক এভৰিথিং ইন টু ট্ৰেড। সেইকাৰণে আপোনালোকে মই ইয়াত গভৰ্ণৰ এড্ৰেছত বহুত সময় ল'ব খোজা নাই, এটা ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টক কুৱেশ্যন কৰক
তেতিয়া আপোনালোকে গম পাব যে এইটো ফুটুকাৰ ফেন হ'ল নে বানপানী হ'ল। তো লেট আছ বি অবজেক্টিভ। এখন কৰিলেতো আমি গম পাই যাম। তাৰপিছত আপোনালোকে চাব যে আজি আমি কোৱা নাই যে আমি বহুত কৰিছোঁ, বাট আমি কৰাৰ চেষ্টা কৰি আছোঁ। এনি টাইম ইলেক্ট্ৰিচিটি বৰ্ডত কেতিয়াবা প্ৰফিট হোৱা কথা আমি চিন্তা কৰিব পাৰোঁ নেকি? আজি সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়া শক্তিমন্ত্ৰী আছিল, আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া শক্তিমন্ত্ৰী আছিল, ইয়াৰ আগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিজে শক্তিমন্ত্ৰী আছিল, মই বিত্তমন্ত্ৰী আছিলোঁ, বিমল বৰা শক্তিমন্ত্ৰী। পাৱাৰত কেতিয়াবা প্ৰফিট হ'ব এইটোতো কল্পনাৰ বাহিৰত আছিল যে ক'বাত আৰু APDCL প্ৰফিট কৰিব পাৰে নেকি? এই বছৰ আপোনালোকে জানি ভাল পাব যে অপাৰেটিং প্ৰফিট অফ APDCL উইল বি 282 crore। প্ৰথমবাৰৰ কাৰণে আমি এনুৱেল প্ৰফিট কৰিম। দিছ মে নট বি ইমিডিয়েটলি ৰিজাল্ট ইন ৰিডাকশ্যন অফ পাৱাৰ টেৰিফ। প্ৰাইমেৰিলি কোভিডৰ সময়ত আমি 800 কোটি টকা লছ কৰিছোঁ আৰু APDCLৰ বুকছত আগৰ পৰা 900 কোটি লছ আছে। 1700 কোটি টকা আমাৰ লছ আছেই কনষ্টেণ্টলি। আৰু এবাৰ লছটো 2000 কোটি 2200 কোটি বাঢ়ি যাব লাগিছিল। প্ৰথমবাৰ যিসকলে অলপ APDCL বা ইলেক্ট্ৰিচিটি বৰ্ড বুজি পায়, দে উইল চে that 105% collection efficiency। তাৰমানে 100% তো বিল উঠাইছোৱে, আগৰ এৰিয়াৰো 5%। 105% collection efficiency, billing efficiency is 282 crores, 82%। আৰু কমাৰ্চিয়েল ডিষ্ট্ৰিবিউশ্যন TND লছ 17% পালোঁ, এতিয়া আমি 15%লৈকে নামিব খুজিছোঁ। ময়ো দেখা নাছিলোঁ, কেইদিনমান আগতে টিভিত ফটো কৰি মোক দিল্লীৰ বন্ধু এজনে পঠাই দিলে, RK সিং ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ। তেওঁ এখন মিটিঙত কৈ আহিছে যে অসমৰ উদাহৰণটো মই ভাৰতৰ বাকী মুখ্যমন্ত্ৰীবিলাকক লিখিম। মই নাজানো, মই মিটিঙতো নাছিলোঁ। কেতিয়াবা সন্মুখত থাকিলে দুই এটা ভাল কথা মানুহে মানুহৰ ওপৰত কয়, একে পাৰ্টিৰ ওপৰত হ'লে আৰু অলপ বেছিকৈ কয়, বাট ডেট উই টেক ইন এ জেনেৰেল স্পিৰিট। মোৰ এবচেঞ্চত বেলেগ পাৱাৰ ডিপাৰ্টমেণ্টৰ মিটিঙত এই কথাটো কোৱা, আৰু বহুত মানুহে কয় এই ক'ত APDCL ঠিক হ'ব, চৰকাৰে বিল দিয়া নাই, 1 টকাও আমি দিবলগীয়া নাই, সব পেমেণ্ট টাইমলি পেমেণ্ট, মান্থলি পেমেণ্ট। অহাবাৰ মই বিত্তমন্ত্ৰীক কৈছোঁ যে এইটো চিলিং ফ্ৰী কৰি দিব, চিলিং টিলিং নালাগে, ডাইৰেক্ট যাতে APDCLৰ পইচাটো অফিচাৰে উঠাই দি দিব পাৰে। বিকজ উই হেভ টু ৰিভাইভ। 5 বছৰ আমি ইলেক্ট্ৰিচিটিৰ টেৰিফে ৰিভিউ হোৱা নাই অসমত, যি আছে সেইটোকে চলি আছে। দাম বাঢ়িব লাগিছিল যোৱা 5 বছৰত, নে 5 বছৰ নে 4 বছৰ, 4 years আমাৰ কোনো ৰিভিউ হোৱা নাই টেৰিফ। উইদাউট টেৰিফ ৰিভিউ উই প্ৰফিটেড 282 crore ইন দিছ ইয়াৰ। আৰু অকল APDCL প্ৰফিট কৰা নাই, AEGCL প্ৰফিট কৰিছে আৰু জেনেৰেশ্যন কোম্পানীও প্ৰফিট কৰিছে। অল 3 কোম্পানী হেজ মেড প্ৰফিট। অহা 2 বছৰত আমাৰ টাৰ্গেট আছে আমি ASTCটো প্ৰফিট কৰিম। যদি ইলেক্ট্ৰিচিটিত প্ৰফিট কৰিব পৰা হৈছে, ASTCটো আমি প্ৰফিট কৰিব পাৰিম। কাৰণ এই টকাবোৰ যেতিয়া আমি চৰকাৰে দিয়াৰ ফলত কি হয়, হেল্থত টকা কমি যায়, এডুকেশ্যনত টকা কমি যায়, ৰাস্তাত কমি যায়, আমাৰ টকাখিনি লাগে। আজি আপোনালোকে চাওক, কোনোবাই ক'ব পাৰে যে আমাৰ মিউনিচিপালিটিতনো BJP কিয় জিকিলে, কংগ্ৰেছ কিয় নিজিকিলে, পলিটিকেল বিতৰ্কটো আমি নাযাওঁ। কিন্তু আপোনালোকে চিন্তা কৰক, আমাৰ চৰকাৰ অহাৰ পিছত ট্ৰেড লাইচেন্স আমি কৰিলোঁ যে কিহৰ কাৰণে মানুহ অফিচত যাব লাগে, ঘৰৰ পৰা পাব লাগিব। 14,000 মানুহে ঘৰৰ পৰা এপ্লাই কৰিলে, 4,000 মান মানুহে টকাটো জমা দিয়া নাই, টেষ্ট কৰাৰ কাৰণে এপ্লাই কৰে যে আচলতে আছেনে নাই, কাৰণ গভৰ্ণমেণ্টক এতিয়াও বিশ্বাস নকৰে। 10,000 মানুহে টকা ফিজ দি এপ্লাই কৰিলে, 10,000 ট্ৰেড লাইচেন্স উইদিন এ ডিফাৰেন্স অফ 30 ছেকেণ্ড পাই গৈছে। গুৱাহাটীত একোখন ট্ৰেড লাইচেন্স ল'বৰ কাৰণে কোনেও মোক বেয়া পাব নালাগে, কষ্ট আছিল 15,000 rupees। আজি যদি 15,000 টকাকৈ খৰচ নকৰাকৈ ঘৰত বহি পাব পাৰে, তো মানুহেতো গভৰ্ণমেণ্ট কি সেইটোহে অনুভৱ কৰিব যে এইখনে গভৰ্ণমেণ্ট চলি আছে। আজি আপোনালোকে চাব যে ফ্লেটৰ পাৰ্মিশ্যন, হাৰে ফ্লেট মই কিনা বেচা কৰা তাতো পাৰ্মিশ্যন ল'ব লাগে। DC অফিচত মই যেতিয়া মুখ্যমন্ত্ৰী হ'লোঁ, মোক এজনে ফোন কৰিলে, মই বিশ্বজিৎ পেগুক সুধিলোঁ কিমান ফ্লেটৰ পাৰ্মিশ্যন বাকী আছে, বোলে ছাৰ 9,005। হাৰা শাস্তি, এজন উকিল ধৰিব লাগে ফ্লেট ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে।
বিধানসভাই এক সংশোধন কৰি দিলে, ৰাষ্ট্ৰপতিয়ে চহী মাৰি দিলে। এতিয়া আমি ক'লো ফ্লেট কিনাৰ কাৰণে কোনো কাৰো পাৰ্মিশ্যন নালাগে, ডাইৰেক্ট ৰেজিষ্ট্ৰেশ্যনত কৰি ল'ম। এতিয়া এনেকুৱা ধৰণৰ যদি কামবিলাক হয়, ডেফিনেটলি অসমখন আগবাঢ়িব। আজি আপোনালোকে চাওক যে ইয়াত আমি লেণ্ড পলিচিৰ কথা কৈছোঁ। মোৰে চৰকাৰ আছিল যোৱাবাৰ, আমাৰে চৰকাৰ আছিলে, আমিও নাজানিছিলোঁ। কংগ্ৰেছ চৰকাৰৰ দিনত আছিল যে যদি কোনোবা মানুহৰ মাটি নাই, চৰকাৰী মাটি তেওঁ আবেদন কৰিলে মেক্সিমাম 2 বিঘা পাব। কংগ্ৰেছ গ'ল, বিজেপিয়ে 6 বিঘা কৰিলে। এতিয়া প্ৰশ্নটো হ'ল যে মই দলৰ কথা নকওঁ, কিন্তু আমাৰ ভুৱন পেগু ডাঙৰীয়াই ক'ব, জোনাইত এজন ট্ৰাইবেল মানুহে 3টা জেনেৰেশ্যন ধৰি 300 বিঘা মাটি হাতত ৰাখি আছে। এটা চৰকাৰৰ পৰা যদি মাটিটোৰ পাত্তা ল'ব যায়, মাটিটো 6 বিঘা হৈ যাব। বাকী 292 বিঘা ক'ত যাব? কাৰণ গভৰ্ণমেণ্টেতো 6 বিঘাতকৈ দিব নোৱাৰে। সেইকাৰণে কোনো ট্ৰাইবেল মানুহে মাটিৰ বন্দোবস্ত ল'ব নাহে চৰকাৰত। তাৰ ফলত তেওঁলোকে বেংক লোন নাপায়, একো নাপায়। আজি আমাৰ বহুত গাঁৱৰ মানুহ কি হৈ আছে যে VGRত বহি আছে। VGRত বহাৰ কাৰণে আমাক লেণ্ড পাত্তা নিদিয়ে। MLA সকলেও চেষ্টা কৰিলে দিব নোৱাৰে, তৌজি খাজানাত বহি আছে। এতিয়া আমি মিছন বসুন্ধৰা 2.0 আৰম্ভ কৰিম, য'ত আমি স্পেচিফিকেলি যে VGR PGRত বহি থকা মানুহখিনিক আমি মাটিৰ অধিকাৰ দিব চেষ্টা কৰিম। আমি চেষ্টা কৰিম যে ট্ৰাইবেল লেণ্ড পলিচি এখন ওলোৱাৰ কাৰণে, যে এজন ট্ৰাইবেল ফেমিলিয়ে এটা চৌকাৰ বিপৰীতে 50 বিঘা মাটি এলটমেণ্ট ল'ব পাৰিব। আৰু এইখিনি লওঁতে তেওঁ কোনো প্ৰিমিয়াম দিব নালাগে, ফ্ৰী অফ প্ৰিমিয়াম তেওঁ ল'ব পাৰিব। আৰু আমি কি ক'ব খুজিছোঁ যে ইভেন জেনেৰেল মানুহে VGR PGRত বাস কৰি থাকিলেও আন এটা জায়গা আমি VGR PGRলৈকে কনভাৰ্ট কৰি দি আমাৰ মানুহখিনিক আমি মাটিৰ পট্টা হাতত তুলি দিব পাৰোঁ। আজি এই কামবিলাক যদি এইখন বিধানসভাই কৰি দিব পাৰে, তাতকৈ মানুহক কি লাগে? এতিয়া আপোনালোকক মই ক'লোঁ যে মই VGR PGRত কৰি দিব চেষ্টা কৰিম। এতিয়া কোনোবাই যদি মোক অহাবাৰ প্ৰশ্ন কৰে যে মোৰ সমষ্টিটো এতিয়াও VGR PGR থাকি গ'ল, আপুনি কি কৰিলে? ডেমক্ৰেচি ইজ বহুজন সুখায় বহুজন হিতায়। সকলোৰে কাম আমি কৰিব নোৱাৰোঁ, কিন্তু আজিৰ দিনত এজনৰো হোৱা নাই। এই গভৰ্ণমেণ্টৰ দিনত যদি 1 লাখ তেনেকুৱা মানুহকো মাটিৰ পট্টা দিব পাৰোঁ, ইট ইজ এ ষ্টেপ ইন ৰাইট ডিৰেকশ্যন। 1 কুইণ্টল ধানো কিনা নাই, বা 10 কুইণ্টল 20 কুইণ্টল 100 কুইণ্টল কিনিছে, কিন্তু আজি যদি আমি 4 লাখ কুইণ্টলো কিনাব পাৰোঁ, ইট ইজ এ ষ্টেপ ইন ৰাইট ডিৰেকশ্যন, যে দিছ গভৰ্ণমেণ্ট ইজ গোয়িং অন ট্ৰেক। আৰু সেই কামখিনিকে আজি আমি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে ক'ৰবাত কেতিয়াবা শুনিছিল নেকি যে পুলিচ, যাক পুলিচ বুলি ক'লে মানুহৰ মনত বহুত প্ৰশ্ন হয়, যে পুলিচে গাড়ীৰ এক্সিডেণ্ট হ'লে ঘৰত গৈ পেলাই ডেথ ৰিপৰ্ট দি থৈ আহিব। যি পুলিচ বুলি ক'লে মানুহৰ এটা ধাৰণা আছিল। আজি আমাৰ এক্সিডেণ্ট হোৱা মানুহৰ ইনজুৰি ৰিপৰ্ট 2413টা ৰিপৰ্ট পুলিচে ঘৰত গৈ দি থৈ আহিছে। মই সন্তুষ্ট নহয় নাম্বাৰটো লৈ, মইতো ভাবোঁ যে আৰু আগবাঢ়িব লাগিব, মই কাম কৰি থাকিম। কিন্তু আৰম্ভণিটোতো হৈছে। আজি আপোনালোকে চিন্তা কৰক যে পুলিচ ভেৰিফিকেশ্যন লাগে, পাছপৰ্ট বনাব, ড্ৰাইভিং লাইচেন্স বনাব, PRC বনাব। এই 9 মাহত আমাৰ পুলিচে 1,80,000 মানুহৰ কাম কৰি দিছে। 1,79,790 মানুহৰ কাম কৰিছে, অনলি থ্ৰু কম্পিউটাৰ। এতিয়া আমি আৰম্ভ কৰিছোঁ, চবকে এপ দি দিছোঁ, পাছপৰ্টৰ পৰা আহিব, এপতে মাৰি পেলাই পঠাই দিব। কোনো কালেকশ্যন নাই, কোনো মানুহজনে গমেই নাপাব যে ক'ত মোৰ কাগজখন আছে। খালি কম্পিউটাৰ, মেচিনেহে মেচিনৰ লগত কথা পাতিব। আজি সেইটো ষ্টেজলৈকে আমি চৰকাৰখনক লৈ গৈ আছোঁ। এতিয়া ইয়াৰ মাজতো সকলোকে মই পাৰফেকশ্যনত 9 মাহত লৈ যাব নোৱাৰোঁ। যদি মই পাৰফেকশ্যনত লৈ যাব পাৰোঁ, মানুহেতো মোক মুখ্যমন্ত্ৰী বুলি নকয়, ভগৱান আল্লাহ বুলি ক'ব। সেইটোতো সম্ভৱ নহয়। কিন্তু আছাম ইজ প্ৰগ্ৰেছিভ। আজি আপোনালোকে চাব, আমি কেনেকুৱা কৰিছোঁ যে চাকৰি এটা পায়, কলেজৰ প্ৰফেচাৰবিলাক আগত আহে, দাদা মোৰ চিলেকশ্যন হৈ গ'ল। 9 মাহ পিছত লগ পাওঁ, ভণ্টি হ'লনে চাকৰি? নাই দাদা, পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে দৌৰি আছোঁ, হোৱাই নাই। এতিয়া আমি অৰ্ডাৰ কৰি দিলোঁ, অসমীয়া মানুহ কি পুলিচ ভেৰিফিকেশ্যন লাগে? চাকৰি কৰিবৰ কাৰণে কোনো পুলিচ ভেৰিফিকেশ্যন নালাগে। অৰ্ডাৰ কৰি দিলোঁ যে নো পুলিচ ভেৰিফিকেশ্যন ইজ ৰিকুৱাৰ্ড।
খালি এটা সেলফ এটেস্টেড এফিডেভিট দি দিব যে মোৰ কোনো কেছ নাই মই মানুহক বিশ্বাস কৰিম এজনী ছোৱালী এজনী ল'ৰা যদি ইমান কষ্ট কৰি দেউতাক মাকে পঢ়ুৱাৰ পিছত আজিৰ কম্পিটিটিভ ৱৰ্ল্ডত গৈ এচিএছ পাইছে ডিএসপি পাইছে কলেজৰ ফেকাল্টি হৈছে টেটৰ মাষ্টৰ হৈছে তেওঁক আৰু পুলিচ ভেৰিফিকেশ্যনৰ কথা কোৱাৰ কি দৰকাৰ আছে উই হেভ টু বিলিভ অন আৱাৰ চিটিজেন আমি আমাৰ নাগৰিকক বিশ্বাস কৰিব লাগিব তাৰ মাজত দুই এজনে ফলছ এফিডেভিট দিব তেওঁলোকৰ ওপৰত চৰকাৰে একশ্যন ল'ব কিন্তু মই আজি নিয়ম কৰি দিলোঁ মই শব্দটো ক'ব নালাগে আমি গোটেই কেবিনেটত আমি নিয়ম কৰি দিলোঁ যে কোনো চাকৰিৰ কাৰণে নিযুক্তি দিনাখনে চাকৰি পাব তেওঁৰ কাৰণে কোনো ধৰণৰ পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে ৰখি থাকিব নালাগে আজি এখন পুলিচ ভেৰিফিকেশ্যন ওলাব মানুহেতো অভিযোগ কৰে 10,000 টকা লাগিছিলে আজিতো সেইটো পইচাটো নালাগা হৈ গ'ল এতিয়া মই শেষত আহোঁ যে 1 লাখ নিযুক্তি আপোনালোকে বাৰে বাৰে কৈছে 1 লাখ নিযুক্তি মোৰ ওপৰত বিশ্বাস ৰাখক মই 1 লাখ কৈছোঁ যে এটাও কম নহয় সময়টোৰ কথাটো বেলেগ কথা ক'বাত যদি 5 লাখ কেণ্ডিডেট হৈ গ'ল বহি চাওঁতে 2 লাখ 2 ঘণ্টা সময় বেছি লাগিলে বেলেগ কথা যিবিলাক মানুহে আন্দোলনৰ কথা কৈছে কিবা কৈছে প্লে কাৰ্ড ওলাইছে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক চিনি নাপাই কাৰণে কৰি আছে কামটো মই যেতিয়া কৈছোঁ 1 লাখ আমি 1 লাখে দিম ইয়াত কোনো গণ্ডগোল নাই ইয়াত সাহসহে নাই ইয়াতে এইবিলাকত চেলেঞ্জ কৰি পেলাই নিজে গোল খাব নালাগে চেলেঞ্জ কৰক যে 1 লাখ কিয় 1.5 লাখ দিয়ক বুলি যদি বুদ্ধিমান হলোহেঁতেন মই যদি সেই জায়গাত থাকিলোহেঁতেন মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলেন যে আপুনিতো 1 লাখ দিম বুলি কৈছে এইটো দিব এইটোতো আমাৰ ডাউট নাই কিন্তু 22 লাখ নিবনো আপুনি মাত্ৰ 1 লাখকহে দিবনে আপুনিতো 2 লাখক দিব লাগে সেই বুলি মই হলে সেইটো আন্দোলন আৰম্ভ কৰিলেহেঁতেন হোৱাই 1 লাখ হোৱাই নট 2 লাখ হোৱাই 1 লাখ হোৱাই নট 5 লাখ হোৱাই 1 লাখ মোৰ আন্দোলনটো হ'ল সেইটো আকৌ ৰং জাগাত মাৰি দিলে নহয় এতিয়া ৰং জাগাত মাৰি দিলে আৰু অসমৰ মানুহৰ মূৰত ইমান সোমাই গ'ল যে 1 লাখ চাকৰি হিমন্ত বিশ্ব শৰ্মাই প্ৰমিছ কৰিছে সেই ট্ৰেড লাইসেন্সখন এটা বেলেগে হাইজেক কৰিব নোৱাৰে সেইখন ট্ৰেড লাইসেন্স মোৰ নামত লিখা হৈ আছে সেইখন ক'ৰ পৰা হাইজেক হ'ব যিবিলাক এটা MF ফাইলো এইটো হাইজেক কৰিব পৰা বস্তু নহয় সেইটো লিখা গ'ল আৰু এটা 1 লাখ চাকৰি হাইজেক কৰিব পৰা বস্তু নহয় কিন্তু মই যদি বুদ্ধিমান হলেতেন মই 1.5 লাখ কৰিলেতেন আৰু সেই কাৰণে আমি কেনেকে সেলফ গোল খালো এটাতো আমি গমে পাই আছো এতিয়া কয় লাগিলে মই MLA নহও তাৰ মানে গমে পাইছে যে অহাবাৰ MLA হোৱা ৰাস্তাটো বৰ সহজ নহয় বুলি কাৰণ মানুহে নহলে 9 মাহতে নিৰাশাৰ কথা নহয় কয় নেকি যেতিয়া 9 মাহতে নিৰাশাৰ কথা কয় তেতিয়া বুজি পাব লাগিব যে he has seen through what is coming যি নহক নিযুক্তিৰ ক্ষেত্ৰত আপোনালোকে জানে ইট ইজ এ ভেৰি টাফ জব এটা চাকৰি কেতিয়াবা এনেকুৱা হয় ৰবিবাৰে আমি ইন্টাৰভিউ পাতো লৰাই SMS মাৰ আৰম্ভ কৰে দাদা আজি হেলথৰ চাকৰি ইন্টাৰভিউ এগ্ৰিকালচাৰ একেদিনাই পৰীক্ষা পাতি দিলে এদিন কয় ইৰিগেশ্যনৰ পৰীক্ষা বোলে দাদা আজি ফ্লাড কণ্ট্ৰলেও পাতিলে গেজেটেড অফিচাৰ বিলাক এপইণ্টমেণ্ট দিবৰ কাৰণে APSCয়ে 4 বছৰ সময় লয় কাৰণ উপায় নাই প্ৰত্যেক দিনাই পৰীক্ষা আজি আমি কি কৰিছো আমি নিয়ম কৰিলো এইবাৰ যে ACSৰ যেতিয়া পৰীক্ষা হ'ব লগত সব গেজেটেড অফিচাৰৰ পৰীক্ষা একেলগে হ'ব যেনেকে UPSCত কেটেগৰী 1 2 3 4 5 আমাৰ ৰঞ্জিত দাই জানে ইণ্ডিয়ান ইনফৰমেশ্যন সাৰ্ভিস সবলৈকে পাই আহি থাকে এতিয়া আমি কলো এসিস্টেন্ট ডাইৰেক্টৰ ইণ্ডাষ্ট্ৰি প্লেনিং অফিচাৰ যিমান বিলাক চাকৰি আছে ACS APSৰ লগত এটা বাস্কেটত থাকিব সাব ডিভিজনাল ইনফৰমেশ্যন অফিচাৰ অল উইল বি ইন ওয়ান বাস্কেট তাৰমানে একেটা পৰীক্ষাতে নিযুক্তি সব গেজেটেড অফিচাৰ হৈ যাব এতিয়া আমি নিয়ম কৰিলো যে কোনো ধৰণৰ ইঞ্জিনিয়াৰিং ফ্লাড কণ্ট্ৰলে ইঞ্জিনিয়াৰ পৰীক্ষা বেলেগ কৰি নাপাতে কাৰণ অল কোৱালিফিকেশ্যন আৰু এসিস্টেন্ট ইঞ্জিনিয়াৰ সব এটাই পৰীক্ষা হ'ব অল চাকৰি আৰ ইকুৱেল যাৰ লাকত PW আছে লটাৰী কৰি দিম কোনবাই PW পাব ফ্লাড কণ্ট্ৰল পাব কাৰণ PWD টকা বেছি আছে ফ্লাড কণ্ট্ৰলত টকা নাই হেতুটো আমি গভৰ্ণমেণ্টে কনসিডাৰ কৰিব নোৱাৰো আমাৰ মতে ট্যাক্সৰ চাকৰি যি পেনশনৰ চাকৰি একে খালি স্কেলটোহে আমি চাম গতিকে আমি কৈছো যে অল ইঞ্জিনিয়াৰ উইল বি ৰিক্ৰুটেড টুগেদাৰ আজি আমি কৰিছো আপোনালোকে আমাক এটা অবজাৰ্ভ যি সকলে কৰে ধন্যবাদ দিব লাগে যে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিক্ৰুটমেন্ট কমিশন কৰাৰ কাৰণে কিমান লৰাৰ পইচা বাচিব নহলে আজি বোলে হেলথৰ যোৱা কালি আপোনালোকে চাওক মানুহৰ ইকনমি লখিমপুৰ মেডিকেল কলেজত এটা পৰীক্ষা হৈছিলে গ্ৰেড 4
4 লাখ লৰাই এপ্লিকেশ্যন কৰিছিলে, মাত্ৰ 1 লাখ লৰাই পৰীক্ষা দিলে, 30%। কিয় দিব নোৱাৰিলে? পৰীক্ষাটো যে লখিমপুৰত পাতিলোঁ, ধেমাজিত পাতিলোঁ, দুলীয়াজনত পাতিলোঁ, আমাৰ নামনি অসম, মধ্য অসমৰ লৰাই পৰীক্ষা দিব যাব নোৱাৰিলে, কাৰণ 400, 500, 1000 টকা লাগে। এতিয়া আপোনালোকে চাওক, এইখন গভৰ্ণমেণ্টে কি কৰিছে, যে লৰাৰ যাতে টকা পইচা খৰচ নহয়, ষ্টুডেণ্টে যাতে এবাৰতে পৰীক্ষা দিব পাৰে, উই হেভ ক্লাব অল গ্ৰেড 3 পোষ্ট ইন ওৱান আমব্ৰেলা এণ্ড উই হেভ ক্লাব অল গ্ৰেড 4 পোষ্ট ইন ওৱান আমব্ৰেলা। একেদিনাই পৰীক্ষা হ'ব সব ডিপাৰ্টমেণ্টৰ, ফ্লাড কণ্ট্ৰল, ইৰিগেশ্যন, হেল্থ, ফৰেষ্ট, পুলিচ, সব একেদিনাই পৰীক্ষা। আৰু এইখিনিত আমি প্ৰায় 30,000 আমি কালি হয়তো বিত্ত বিভাগৰ যেতিয়া বাজেট দিব তাত ওলাব যে আমি 25 তাৰিখৰ ভিতৰত আমি এডভাৰটাইজ কৰিম, একেলগে এটা ব্লক ৰিক্ৰুটমেণ্ট আমি 35-40,000 পাই যাম। কিন্তু ইমান ডাঙৰ ৰিক্ৰুটমেণ্ট হ'লে কেণ্ডিডেটো 20 লাখ মান আহিব, পৰীক্ষা পাতিব লাগিব, হল মেনেজ কৰিব লাগিব, ইনভেজিলেটৰ কৰিব লাগিব, এটা ডাঙৰ উৎসৱ হ'ব। ইন ডেট প্ৰচেছ অকণমান সময় লাগিলেও গভৰ্ণমেণ্টৰ ইণ্টেনশ্যনটোতো কোনো কথা নাই। আজি আমাৰ 10 মে'ৰ পৰা 10 জুনৰ ভিতৰত আমি এটা কৰ্মযোগ্য এটা 1 মাহৰ অনুষ্ঠান পাতিব খুজিছোঁ। এই সময়ছোৱাৰ ভিতৰতে পুলিচত 16,000 এপইণ্টমেণ্ট লেটাৰ আমি ডিষ্ট্ৰিবিউশ্যন কৰিম। এই সময়ছোৱাৰ ভিতৰতে আমি এডুকেশ্যন ডিপাৰ্টমেণ্টত 22,000 এপইণ্টমেণ্ট আমি ডিপাৰ্টমেণ্টত আমি 10,000 এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিম। এইবিলাক সব ৰেডি হৈ গ'ল, আমি ৰেডিও কৰিছোঁ আৰু লগত পৰীক্ষাও পাতি আছোঁ। অৰ্থাৎ মোৰ যিটো টাৰ্গেট আছে 1 লাখ, আমি 1 লাখত উপনীত হ'ম। আৰু এইটোৰ ওপৰত সন্দেহ কৰি থাকি লাভ নাই, গোল খোৱা কাৰবাৰ কৰি থাকি লাভ নাই। য'ত সন্দেহ কৰিব লাগে তাত কৰক যে 1.5 লাখ দিব পাৰিবনে নাই, ডেট কেন বি এ কুৱেশ্যন। 1 লাখত সন্দেহ কৰি লাভ নাই। 1 লাখটোতো মই জুনত নোৱাৰিলেও জুলাইত চেছ কৰিমেই, এইটোতো আৰু কোনো কথা নাই। আৰু আজিলৈকে পাব্লিক লাইফত যি কথা কৈছোঁ তাৰ পৰা পিছ হুহুকি যোৱা নাই, আৰু আমি পিছ হুহুকি নাযাওঁ। উইল ষ্টেণ্ড বাই আৱাৰ কমিটমেণ্ট, ইয়াত কোনো কথাই নাই, আৰু এইবিলাকত বিতৰ্কৰ অৱকাশো নাই। সন্মানীয় সদন, আপোনালোকক এটাই মই কথা ক'ব খোজোঁ যে আমি খুব নিষ্ঠাৰে কাম কৰিছোঁ, খুব মানুহৰ বিশ্বাসৰ কষতিশীলত অটুট ৰাখিবৰ কাৰণে কাম কৰিছোঁ। এভৰি উইক উই চিট ইন কেবিনেট, সৰু ডাঙৰ সব কথা কালেক্টিভলি পাতোঁ। আগতে আছিল যে চিফ মিনিষ্টাৰে চলায়। উই আৰ ডিমলিছিং ডেট ফেক্ট যে গভৰ্ণমেণ্ট ইজ ইন কেবিনেট ছিষ্টেম, ইট উইল বি ৰান কালেক্টিভলি। আমাৰ কেতিয়াবা কেবিনেট মন্ত্ৰীসকলক মই চাই থাকোঁ, উঠি যাব খোজে, অশান্তি লাগিছে, তেওঁলোক বহি থাকিব খোজা নাই, যাব খুজিছে, ইমান ব্যস্ত হৈ আছে। মই কিন্তু বহি থাকোঁ। চিফ মিনিষ্টাৰৰ সময় আছে, মন্ত্ৰীসকলৰ সময় নাই, তেওঁলোকে যাব খুজি থাকে। মই বডি লেংগুৱেজ চাই থাকোঁ, কিন্তু মোৰ কথা এইটো নহয়। মোৰ কথা হ'ল যে মই বুলি বস্তু এটাৰ সৃষ্টি হ'ব নালাগে। ইট শুড বি এ কালেক্টিভ গভৰ্ণমেণ্ট, এভৰিবডি শুড বি ইনভলভ। আজি যে আমি গাৰ্জেন মিনিষ্টাৰসকলক পঠাইছোঁ, আপোনালোকে গাৰ্জেন মন্ত্ৰীক সমালোচনা কৰি আছে। গাৰ্জেন মন্ত্ৰী নাথাকিলে ইট উইল বি অল ডিচি। তেতিয়া আৰু ডিচিক সমালোচনা কৰিব লাগিব। এটলিষ্ট আমাৰ নিজৰে এজন MLA গাৰ্জেন মন্ত্ৰীজন দুআষাৰ বহিটো মনৰ কথা ক'ব পাৰিছোঁ, বিধানসভাত গালিয়ে দিব পাৰিছোঁ। কিন্তু আজি গাৰ্জেন মিনিষ্টাৰজন থকাৰ কাৰণে দুটা কথা ক'ব পাৰিছোঁ। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই ৰঞ্জিত দাসৰ কথা ক'ব পাৰিছে। কিন্তু আজি যদি অকল গাৰ্জেন মন্ত্ৰীজন নাথাকিলেহেঁতেন, অকল ডিচিজন থাকিলেহেঁতেন, আৰু একে ৰঞ্জিত দাস ডাঙৰীয়াই যদি ডিচিজনক কৈ থ'লেহেঁতেন যে মনোৰঞ্জন তালুকদাৰ কাম নকৰিব দে আপুনি, কাক গালি পাৰিলেহেঁতেন? ডিচিজনক গালি পাৰি থাকিবলগীয়াহেঁতেন। আজি অন্তত থ্ৰু গাৰ্জেন মিনিষ্টাৰ উই আৰ গেটিং এ প্লেটফৰ্ম যে নিজৰ মানুহ এজনৰ লগত কথা পাতিব পাৰিছোঁ, ৰুমত যাব পাৰিছোঁ, চাহ খাই মনৰ কথা ক'ব পাৰিছোঁ। গাৰ্জেন মিনিষ্টাৰ আপোনালোকৰ পাৱাৰ কাটিবৰ কাৰণে দিয়া হোৱা নাই। বিৰোধী পক্ষত থাকিলে ডিচিসকলে MLA সকলক ভালকৈ ট্ৰিট নকৰে বুলি উঠাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এতিয়া অন্তত গাৰ্জেন মিনিষ্টাৰ আছে, কাম নকৰিলেওতো বেয়াকৈ ট্ৰিটমেণ্ট কৰিব নোৱাৰে, কাম নকৰিলেওতো কথা পাতিব লাগিব আহি পেলাই। এটা দুই এজনে বোলে ভাবে যে নহয় মই ডিচিজনক মেনেজ কৰি মোৰ কামবোৰ কৰি লৈ আছিলোঁ, এতিয়া গাৰ্জেন মন্ত্ৰী অহাৰ কাৰণে অসুবিধা হ'ল। তেনেকুৱা বিধায়ক কেইজন আছে? 3 বা 4জন। বাট জেনেৰেলি আজি গাৰ্জেন মন্ত্ৰী ছিষ্টেমটোৱে আমাক সকলোকে উপকৃত কৰিছে। আজি আমাৰ ইয়াত আমি ইমানলৈকে আগবাঢ়ি গৈছোঁ যে মোক ইমান স্কুটিনিত ৰখা হৈছে যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ টকা ক'ত খৰচ কৰা হৈছে তাৰো কুৱেশ্যন আহে। আজিতো মই ইমান বছৰ 20 বছৰ সদনত থাকিলোঁ, কেতিয়াও তৰুণ গগৈ কোৱা নাই যে CM ৰিলিফ ফাণ্ডৰ পইচা আপুনি ক'ত খৰচ কৰিলে বুলি, কাৰো মনতে নাই এইবিলাক।
কিহৰ কাৰণে ডেট ইজ এ ডিছক্ৰিশ্যনাৰী ফাণ্ড কোনোবা মানুহে মুখ্যমন্ত্ৰীজনক দিয়ে কৰে তাকো গৈ মানে আপুনি মোক টকা নিদিয়ে আৰে বাবা এইটো বস্তু নহয় ইট ইজ এ চইচ মোৰ মুখ্যমন্ত্ৰীজনে যাক মই ভাবোঁ এইটো পইচা মই তাকে দিব পাৰোঁ কিন্তু তাৰ মাজতো আজি আপোনালোকে চিন্তা কৰক একোজন বিধায়কে এটলিষ্ট যিজন বিধায়কে ইয়াত বেছি হুলস্থুল কৰি আছে হি গট 23 lakhs rupees from my কিমান 23 lakhs rupees from my CM relief fund equivalent to আমাৰ যি আগত স্কিম আছিল অলমোষ্ট আৰু কেইখনমান এপ্লিকেশ্যন পৰি আছে গতিকে আজি বিৰোধী পক্ষৰ বিধায়কসকল হওক চৰকাৰী গভৰ্ণমেণ্টতো মই কালি পীযুষ হাজৰিকা একাউণ্ট চাইছোঁ হি গট 3 নে 4 lakhs এগেইনষ্ট ডেট অখিল গগৈ ডাঙৰীয়া তেওঁ পাইছে 23 লাখ মোৰ ওচৰত অহা নাই কিন্তু মই দি দিছোঁ আজি কিন্তু দিছ ইজ এ কম্পিউটাৰ চিষ্টেম কাৰণ আজিকালিতো কম্পিউটাৰত আছে তাৰ পিছত যদি কয় চৰকাৰখনে একো কৰা নাই এইটোতো কথা ঠিক নহয় সকলোকে নহয় এইটো বস্তু ঠিক নহয় আমি সকলো কাৰণ এইটোতো মোৰ পইচা নহয় পাইছোঁ আল্টিমেটলি কেঞ্চাৰ পেচেণ্ট কাবাক দিছোঁ কিডনি পেচেণ্ট কাবাক দিছোঁ ইয়াত কি আছে ইয়াততো আৰু কোনো ৰাজনীতি কৰি থাকি লাভ নাই আমাৰ মানসিকতাবিলাক এইবিলাকৰ ওপৰত উঠিব লাগিব উই হেভ টু ৰান গভৰ্ণমেণ্ট কালেক্টিভলি আজি ইয়াতে আপোনালোকে HPCৰ কথাটো কৈ আছে মই ধন্যবাদ জনাইছোঁ হয় পেপাৰ কলৰ মানুহবিলাক কষ্টত আছিল কিবাত আছিলে আজি কিন্তু এই প্ৰশ্নটো আজি আপোনালোকে আনিছে যিটো সময়ত আমি সমাধান কৰি ল'লোঁ এতিয়াতো নহয় আজিৰ দিনটোত আৰু প্ৰশ্ন সোধাৰ সময় নাই মই 5 মিনিট ল'ম অধ্যক্ষ মহোদয় নলওঁ আজিৰ দিনটোত প্ৰশ্ন সোধাৰ সময় নাই কিয় আপোনালোকে জানি ভাল পাব যোৱা 14 তাৰিখ না দাদা লাষ্ট ডেট নহয় 9 তাৰিখে HPCৰ নিলামত যিটো নিলাম লৈ আপোনালোকে বহুত বাতৰি কাকতত লিখি আছিল যে 375 কোটি টকা হৈ গ'ল ইমান কমি গ'ল সেইটো আমিয়ে ব্যৱস্থা কৰি আছিলোঁ যাতে কমি গৈ থাকে কাৰণ কি যদি বাঢ়ি থাকে সেই টকাটোৰ এটা অংশ বেংকলৈকে গুচি যায় আমি এমপ্লয়িজৰ লগত কথা পাতিলোঁ যে আমি টকাটো কমাই আমি লাষ্টত মাৰি দিম আৰু যিখিনি টকা আমি ছেভ কৰিম গভৰ্ণমেণ্টৰ বাজেটেদি আপোনালোকক দি দিম আমি যদি 700 কোটি টকা পেপাৰ মিলটো ল'লোহেঁতেন 450 কোটি টকা SBIত গ'লহেঁতেন 350 কোটি টকাহে তাৰো 100 কোটি APDCLত যাব 200 কোটি টকাহে এমপ্লয়িজে পালেহেঁতেন এতিয়া আমি 375 কোটি টকাত ল'লোঁ 100 কোটি টকা APDCLত যাব 275 কোটি টকা তেওঁলোকে কৰ্মচাৰীক দিব আৰু কৰ্মচাৰীসকলৰ যাতে লছ নাযায় another 500 crores আমি দিম কৰ্মচাৰীক এজ এ গ্ৰেণ্টিনেই এটা এই প্ৰক্ৰিয়াখিনি 7ৰ পৰা 8ৰ পৰা নামিছে 10% নামাই 10% নামাই 10% নামাই 10% নামাই ইমানখিনিতো ধৈৰ্য ধৰিব লাগিব না চবে যেহেতু এই প্ৰচেছটো জানাৰ প্ৰচেছ সকলোৰ সন্মুখত হৈ আছে প্ৰতিদিনে উদ্যোগ মন্ত্ৰীয়ে পেপাৰ মিলৰ কৰ্মচাৰীক ডেভেলপমেণ্টটো জনাই আছে যে উই আৰ ৱৰ্কিং আৰু আমি এগ্ৰিমেণ্টতো লিখিছোঁ যে বাই মাৰ্চ 31 আৰু একজেক্টলি মাৰ্চ 31ত আমি 375 কোটি টকা জমা দি দিম আৰু আমি মিল আমাৰ হাতত আহিব নেক্সট এপ্ৰিল মে মাহত আমি 500 কোটি টকা এমপ্লয়িজক ৰিলিজ কৰি দিম 100জন এমপ্লয়িক আমি চৰকাৰী চাকৰিত ল'ম The package is clear. আৰু এই ধৰণৰ সামাজিক সমস্যা আজি আমি সমাধান কৰিছোঁ আজি আপোনালোকে চাওক যে অসমৰ দৰে চৰকাৰ এখনে 700 কোটি টকা আমি পেকেজ দিছোঁ আজি পেপাৰ মিলটোৰ মালিক এতিয়া আমি হৈ গ'লো আমি তাত পেপাৰ মিল কৰোঁ কিবা মিল কৰোঁ কাৰণ ইণ্ডাষ্ট্ৰিটো হ'ব তাৰমানে লাইভলিহুড অলছো বিন ছেফ আমাৰ সেই 700 মানুহে নাপালেও 10টা ইণ্ডাষ্ট্ৰি হ'লেতো আৰু আমাৰ অসমৰ মানুহে তাতে চাকৰি পাব আজি আমি এই গোটেই সামাজিক সমস্যাবিলাক দূৰীকৰণ কৰিলোঁ এই বছৰটোৰ ভিতৰতে নুমলীগড় ৰিফাইনেৰী আমি মালিক হৈ গ'লো 26%ত উই পে 2000 crore এজ এ প্ৰিমিয়াম বিত্তীয় সংকট লিখি আছে তাৰ মাজত 2000 কোটি টকা দি অইল ইণ্ডিয়া কিনিলোঁ 700 কোটি টকা দি এতিয়া HPC কিনিব গৈ আছোঁ আপোনালোকে জানি ভাল পাব এতিয়া মই টাৰ্গেট লৈ আছোঁ উৰিষ্যাৰ ভাৰত চৰকাৰৰ পাৱাৰ কোম্পানী এটাত শ্বেয়াৰ লোৱাৰ কাৰণে তেতিয়া লাভ হ'ব কি যে আমি ইয়াত এতিয়া কয়লা দি পাৱাৰ উৎপাদন কৰিব নোৱাৰোঁ কাৰণ মাৰ্ঘেৰিটা দিহিং পাটকাইৰ কাৰণে মানুহে নামানে আৰু মানা উচিত নহয়
এতিয়া আমি নেইভেলি কৰ্পোৰেশ্যনৰ লগত যোগাযোগ কৰি আছো যে আমি ইনভেষ্ট কৰিম, তাত আমি পাৱাৰ বনাম আৰু তাৰ পাৱাৰ 350 মেগাৱাট আমি গুৱাহাটীলৈকে লৈ আহিম। সো এইটো পৰ্যায়ত আজি অসমে চিন্তা কৰি আছে। যোৱা কেইদিনমান আগতে নিৰ্মলা সীতাৰমণজী আহিছিল, মই ক'লো মেডাম মোক 1000 মেগাৱাট সোলাৰ পাৱাৰ বনাব লাগে। তেওঁ কৈছে হিমন্ত তইতো ইয়াত বনাব নোৱাৰ, কাৰণ সূৰ্য ইয়াত সেই ডাইৰেক্ট ৰশ্মি নহয়। তেওঁ মই ক'ত বনাব পাৰোঁ? কৈছে বালমাৰত বনাব পাৰিবি। মই কৈছোঁ ঠিক আছে, মই APDCLৰ লগত কথা পাতোঁ, বালমাৰত আমি সোলাৰ পাৱাৰ প্লেণ্ট বনাম অসমে। তাৰ পৰা আমি লিফ্ট কৰিম থ্ৰু গ্ৰীডত লিফ্ট কৰাৰ কাৰণে আজিকালি খালি ভাড়াহে দিব লাগে। সো এই ধৰণৰ নতুন এটা পৰ্যায়লৈকে আজি অসম যাব খুজিছে। ডিজিটেল গভৰ্নেন্স, GDP, আৰু আমি যাতে সকলো সময়মতে দৰমহা, দৰিদ্ৰতা নিবাৰণ, এক্সপানশ্যন অফ অৰুণোদয়, মেক্সিমাম যিমান দূৰলৈকে অৰুণোদয় টানিব পাৰোঁ, এটা সময় আহক যাতে প্ৰত্যেক ঘৰ মানুহৰ তাত অৰুণোদয় যাব পাৰে। সো উই আৰ ৱৰ্কিং অন দোজ লাইনছ। ডিজিটেল গভৰ্নেন্স, কমপ্লায়েন্স বাৰ্ডেন নোহোৱা কৰা, চৰকাৰখন বুজা নোহোৱা। আজি আপোনালোকে চাব, উই হেভ টেকেন 11,000 crores ফ্ৰম নিডা। কাৰ কাৰণে? যে প্ৰত্যেক জিলাত এখন ষ্টেডিয়াম হওক। মোৰ বেয়া লাগে, গুৱাহাটীৰ সৰু সজাইখন আছে, হাইলাকান্দিত নাই, কৰিমগঞ্জত নাই। দে আৰ নট ছেকেণ্ড ক্লাছ চিটিজেন। আজি বঙাইগাঁৱত নাই, বৰপেটাত নাই, সেইকাৰণে এইবাৰ আমি তেজপুৰত নাই। অসমটো ইকুৱেলি ডেভেলপ হ'ব লাগিব। সেইকাৰণে আজি আমি কৈছোঁ যে নহয়, আপোনালোকে মোক টকা দিয়ক, মই চব জিলাতে এখন ষ্টেডিয়াম কৰিব খোজোঁ য'ত নাই। চাৰ্কিট হাউচবিলাক দেখিলে দুখ লাগে। এনেকুৱা চাৰ্কিট হাউচৰ মই একেদিনাই চব চাৰ্কিট হাউচ ভাঙিম, একেদিনাই নতুন চাৰ্কিট হাউচ বনাম। আমি উই আৰ ৱৰ্কিং। আজি মেডিকেল কলেজ অসমৰ দৰে জেগাত, কালি বাইদেউৰ বাজেটৰ পিছত দেখিব, ইট উইল বি 24 মেডিকেল কলেজ। আজি আপোনালোকে কয় মাইনৰিটিক আমি বেয়া পাওঁ। ধুবুৰীত মেডিকেল কলেজৰ আজিৰ দিনত এটা ইনস্পেকশ্যন চলি আছে, খবৰ লওক। MCI ইজ দেয়াৰ ইন ধুবুৰী। যোৱাকালি উই হেভ ক্ৰিয়েটেড 1100 ভোট ফৰ পোষ্ট ফৰ ধুবুৰী। আৰু ধুবুৰীতো বিজেপি কেতিয়াও জিকিব নোৱাৰে MLA। বাট ষ্টিল উই আৰ ৱৰ্কিং, বিকজ প্ৰধানমন্ত্ৰীয়ে কৈছে সবকা সাথ, সবকা প্ৰয়াস, সবকা বিশ্বাস। উই আৰ ৱৰ্কিং। আজি 7 লাখ ঘৰ প্ৰধানমন্ত্ৰীয়ে এইবাৰ দিছে, আৰু 7 লাখ হাউচত, এই 7 লাখ ঘৰত আপোনালোকে জানে আটাইতকৈ বেছি ঘৰ কোনে পাব? তাৰপিছত আপোনালোকে আমাক এন্টি মাইনৰিটি বুলি কয়। 7 লাখ ঘৰ আপোনালোকে পাব, তাৰ মেক্সিমাম বুলি মই কৈছোঁ। অৰুণোদয় আজি আমি পোৱাৰ লগে লগে সমান আপোনালোকে পাই থকা নাই জানো? ক'ৰবাত ডিছক্ৰিমিনেশ্যন কৰিছোঁ নেকি আমি? এটা এক্সাম্পল, ড্ৰাগছৰ বেপাৰী এজনে গুলি খাওঁতে তেওঁৰ ধৰ্মটো মুছলিম হ'ল বুলি আপোনালোকে দুখ নকৰিব, কাৰণ হিন্দুকো আমি ইকুৱেলিয়ে ট্ৰিট কৰি আছোঁ। ড্ৰাগছ নিৰ্মূল হ'ব লাগে, হিন্দু মুছলমানটো ইছ্যু নহয়। আৰু সেইকাৰণে আপোনালোকে দেখিব যে গ্ৰেজুৱেলি মানুহৰ মেণ্টেলিটি চেঞ্জ হৈ আছে। আজি আপোনালোকে গৰুখুটিৰ কথা কৈছে। গৰুখুটিৰ মানুহখিনিয়ে, মই গৰুখুটিত 2-3 বাৰ গৈছোঁ, লোকেল মানুহেতো বিশেষ একো আপত্তি কৰা নাই। তেওঁলোকে খালি এটাই কৈ কৈছে যে আমি এনেকৈ থাকিব নোখোজোঁ, আমাক কোনোবা জেগাত বহাই দিয়ক, এইটোহে কৈছে। আমি কথা পাতি আছোঁ। আজি গৰুখুটিত আপোনালোকে কওক, 10,000 বিঘা মাটিত 1,000 ফেমিলি ৰাখিব পাৰিব নেকি আজিকালিৰ দিনত? ইমান মানুহৰ লেণ্ডলেছ ফেমিলি আছে। চ' আজি আমি যি কৰি আছোঁ, লামডিঙত আমি বহি আছিলোঁ, মই গোটেইখিনি মানুহৰ ওচৰত গৈছোঁ, কোনে বোলে নজৰুলে লৈ আহিছে জিঞ্জাৰ খেতি কৰিবৰ কাৰণে। আৰে এজন মানুহক ধনী কৰিবৰ কাৰণে ফৰেষ্ট ভাঙাৰ আমাৰ অধিকাৰ আছে নেকি? তাৰ পৰা মানুহখিনিক পঠাই দিলোঁ, নিজৰ নিজৰ ঘৰত গুচি গ'ল। এতিয়া মোক কৈছে দাদা আদা খেতিখিনি যাতে আমি পাওঁ। আৰে তহঁতি তাৰমানে এই দুৰ্ভগীয়া মানুহখিনিক সন্মুখত বানপীড়িত, অমুক পীড়িত বুলি দেখুৱাই, আচলতে নজৰুল বোলা মানুহজনেহে বিজনেছ কৰি আছিল। আপোনালোকেতো কান্দি দিছে এই বানপীড়িত মানুহক খেদিলে। পিছত ইনভেষ্টিগেশ্যন কৰি আমি কি গম পালোঁ যে লামডিঙত বানপীড়িত মানুহ নাছিল, আদা খেতি কৰাবৰ কাৰণে মধ্যভোগীয়ে তেওঁলোকক লৈ আহিছিলে। তাত বানৰ লগত কোনো সমস্যাই নাই, বান দেখাই নাই তাৰে আধা মানুহে। গতিকে প্ৰত্যেকটোৰ ভিতৰত কাহিনী একোটা আছে। সেই কাহিনীটো আমি লাহে লাহে বুজি তাক সেটল কৰি আছোঁ। আজি লাহৰীজানত এভিকশ্যন হৈছে। আজি লাহৰীজানৰ এভিকশ্যন কাৰ ঘৰত হৈছে? হ'ব পাৰে মাইনৰিটি মানুহ, চবৰেতো বিল্ডিং আছে। তেওঁ কিয় চৰকাৰী ঘৰত বহিব? আবেদন কৰক, এপ্লাই কৰক। দেট ইজ এ 6th Schedule Council, ট্ৰাইবেল এৰিয়া।
ট্ৰাইবেল এৰিয়াত কিয় বহিব লাগে? তোমাৰ যদি পইচা আছে তুমি মৰিগাঁৱত মাটি কিনা, নগাঁৱত মাটি কিনা। কিন্তু জনজাতীয় লোকসকলৰ কাৰণে গোপীনাথ বৰদলৈ চিহ্নিত কৰি যোৱা জেগাখনত আমিওতো গৈ নবহো, মোৰোতো সাহস নাই বহা। যিটো কাম বৰা, কলিতা, দাসৰ কৰাৰ সাহস নাই, সেই কামটো ইছলাম আৰু ৰহমানৰো সাহস থাকিব নালাগে। আমি ট্ৰাইবেল লোকসকলৰ অস্মিতাক আমি স্বীকাৰ কৰিব লাগে। মই সদায় কওঁ, আপোনালোকতো এতিয়াতো কোনো মাইনৰিটি নহয় অসমত, ইউ পিপুল আৰ অলমষ্ট মেজৰিটি। আগৰ কথা বেলেগ আছিলে, এতিয়াতো উইথ 35% পিপুল, অল দ্য মাইনৰিটিজ আৰ একচুৱেলি মেজৰিটি। আৰু আপোনালোকে যদি অসমৰ জনজাতীয়সকলৰ কথা চিন্তা নকৰে, কোনে চিন্তা কৰিব? আপোনালোকতো আজি ইকুৱেলি ইউ আৰ ইন দ্য পাৱাৰ। আজি বিৰোধী দলপতি, বিৰোধী আসন, মেক্সিমাম বিধায়কৰ আসনটো আপোনালোকে দখল কৰি বহি আছে। নাও এতিয়া পাৱাৰ কামছ উইথ ৰেছপনচিবিলিটি। অসমৰ জনজাতীয় লোকসকলক সংৰক্ষণ কৰা, অসমৰ কৃষ্টি সংস্কৃতিক ৰক্ষা কৰা আমাৰ দায়িত্ব। বিকজ দিছ ইজ আৱাৰ ষ্টেট, দিছ ইজ আৱাৰ মাদাৰলেণ্ড, উই আৰ গেটিং ইট থ্ৰু জেনেৰেশ্যন। আজি যদি আপোনালোকৰ এজনো ইয়াত বহে আৰু আপোনালোকৰ যদি জনজাতীয় লোকৰ প্ৰতি মৰম নাথাকে, এইটো হ'ব নোৱাৰে নহয়। গতিকে কাৰ্বি আলঙত যদি কোনো দাস, কলিতা, বৰ্মনে কেতিয়াও মাটি দখল কৰিব নাযায়, গগৈ, চুটিয়াই, তে আমি ৰহমান, ইছলাম সকলো যাব নালাগে। আৰু যি তেওঁলোক নিজেও নাযায়, কোনোবাই লৈ যায়, আমি বুজাব লাগে যে চাৰ হাফলং, ডিফু, বিটিয়াৰ এইখিনি এটা 6 শিডিউল ট্ৰাইবেল চাব প্লেন, তাত নাযাব ভাই, বেলেগ জেগাত যাওকচোন। এইখিনি কথা বুজালেহে সমাজত এটা, আপোনালোকে যে কয় যে ভাষণত বহুতে কৈছে যে কমি সদ্ভাৱ থাকিব লাগিব। সদ্ভাৱ এডাল বাজিব নেকি? এডাল যদি আমি তাল বজাওঁ, এডালত তাল বজাওঁ, এডালত তাল বজাব নেকি? সেইটো নবজিব নহয়। আজি যদি আমাৰ সন্মানীয় বিধায়ক চেয়াৰমান আলী খানে যদি মিয়া সংস্কৃতি, চেয়াৰমান আহমেদে যদি মিয়া সংস্কৃতিৰ জেগাত যদি শংকৰী সংস্কৃতিৰ কথা আপুনি কোৱা আৰম্ভ কৰে, অসমত সংহতিৰ লগে লগে আহি যাব। আপুনি মিয়াটো কৈ থাকিলে ডিভিজন আহি থাকিব। আপুনি সত্ৰীয়া পাওঁ, আপুনি গৈছে, কিন্তু তাৰ আগদিনাখন যিটো ষ্টেটমেণ্ট আছিল, ইট ৱাজ এ ৰং। এজন মানুহে ক'লে যে মোৰ বুকুত তেওঁ দিছে। নাই, মই এইটো উত্তৰ স্পষ্টীকৰণ দিব আপুনি লাগিব। দিলে, আপুনি স্পষ্টীকৰণ। গোটেই মোৰ বক্তব্যটো ভুলকে মিডিয়াত গ'ল, হৈছে। যি নহওক, হয়, মই এইটো কোৱা নাই, মই আপোনাক সংহতিৰ কথাটো কৈছো যে বিং দ্য লাৰ্জেষ্ট মেজৰিটি কমিউনিটি ইন দ্য ষ্টেট টুডে, মোৰ শব্দটো বুজি চাব, উই আৰ মাইনৰিটি। বামুণ মানুহ কিমান? 3%, 2%। কলিতা মানুহ কিমান? কিমান বুলি কম, কিবা কম কৈছে ৰমেন দা, 10% বুলিয়ে কওঁ। আহোম মানুহ কিমান? 50 লাখ বুলি কওঁ। আমাৰ জনজাতীয় মানুহ কিমান? 40 লাখ বুলি কওঁ। অসমত মুছলমান মানুহ আছে over a crore. You are the largest community. So largest community দায়িত্ব সম্প্ৰীতি সৃষ্টি কৰা, সংহতি সৃষ্টি কৰা। আমাৰ দায়িত্ব নহয় আজি। The responsibility has shifted towards you. গতিকে আপোনালোকে আৰম্ভ কৰক যে ভৱিষ্যতৰ অসমত দৰিদ্ৰতা নিৰ্মূলৰ কাৰণে জনসংখ্যা লাগিব, নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনালোকে আৰম্ভ কৰক না, আমি কিয় ক'ব লাগে? আপুনি কওকচোন। কাৰণ ইউ আৰ দ্য লাৰ্জেষ্ট কমিউনিটি। যে ভাই জন্ম নিদিবি, এখন মোৰ অসম, এইখন অসমটো পৰহি তহঁতৰে হ'ব। ইয়াতে যদি গোটেইবিলাক দৰিদ্ৰতা মানুহ, অশিক্ষিত মানুহ থাকে, আমি অসমখন কেনেকে লৈ যাম? আপোনালোক জানে, আপোনাক কৰিছে, আনিব নিদিলে বেলেগ কথা আছে। মই কৈছো, আপোনালোকে মিয়া সংস্কৃতিৰ কথাটো বাদ দিয়ক, আপোনালোকে সত্ৰীয়া সংস্কৃতিৰ কথা কওক, শংকৰী সংস্কৃতিৰ কথা কওক, আপোনালোকে চুকাফাৰ কথা কওক, আপোনালোকে লাচিতৰ কথা কওক। চাওকচোন, সংহতি 1 মিনিটত আহিব। আজি মানুহৰ অশান্তিটো ক'ত? যে মানুহৰ অশান্তিটো যে অসমত মাটি নাই, মেটাৰনেল মৰ্টেলিটি, ইনফেণ্ট মৰ্টেলিটি, তেওঁলোকে কিয় নিজৰ দায়িত্ববিলাক পালন কৰা নাই? তেওঁলোকে নিজক কিয় বাহিৰা বুলি ভাবে? তেওঁলোকে অসমত সমস্যা কিয় সৃষ্টি কৰিব খোজে? সম্পদ হ'ব কিয় আৰম্ভ নকৰে? কিয় মাদ্ৰাছা এডুকেশ্যন লাগে? কিয় ডক্টৰ আমি নবনাওঁ? কিয় ইঞ্জিনিয়াৰ নবনাওঁ? চ' যেতিয়া আমাৰ অসমৰ আটাইতকৈ মেজৰিটি কমিউনিটি মুছলমান সমাজৰ পৰা যেতিয়া প্ৰগতিশীল কথাবিলাক আৰম্ভ হ'ব, দেখিব অসমত গণ্ডগোল একো নাথাকে। আপোনালোকে ৰংলি আমাক কয় যে আপোনালোকৰ দায়িত্ব। আমাৰ কি দায়িত্ব? আমিতো মাইনৰিটি, আপোনালোকহে মেজৰিটি।
মাইনৰিটিয়েতো ডিচিডেণ্টবোৰৰ কথা ক'বই, কাৰণ মাইনৰিটিটো মনত ভয় আছে যে আপোনালোকে মোৰ মাটিও লৈ যাব, চব লৈ যাব। গতিকে মইতো ভয়ত থকা মানুহ, মইতো শংকাত থকা মানুহ। আৰু আজি আপোনালোকে অসমৰ যদি ডাইনেমিক্সটো বুজি পায়, অসমীয়া মানুহবিলাক থৰহৰি কম্পমান হৈ আছে যে কি হ'ব 10 বছৰ পিছত। মোক চবে হোৱাটছআপ কৰি আছে, কাশ্মীৰী ফাইল যাব লাগে, কাশ্মীৰী ফাইল যাব লাগে। বোলো কিয় কাশ্মীৰী ফাইল চাব যাব লাগে? বোলে নহয় ছাৰ 10 বছৰ পিছততো আমাৰ অসমীয়াৰ অৱস্থাটো এইটোৱে হ'ব। তাৰমানে আমি হাঁহিব পাৰোঁ, বাট চি দা টেনৰ যে মানুহে এনেকুৱা ভয় খাই আছে, টেক্স ফ্ৰী কৰক, টেক্স ফ্ৰী কৰক। আৰে টেক্সটো নায়েই অসমত টেক্স ফ্ৰী কৰাৰ কাৰণে। কিন্তু ইমান মানুহে টুইটাৰ ছ'চিয়েল মিডিয়াত হুলস্থুল কৰি আছে কাশ্মীৰী ফাইল, কাশ্মীৰী ফাইল। বোলে কিয়? বোলে সেই কাশ্মীৰী পণ্ডিতৰ অৱস্থাই অসমীয়াৰ হ'ব। এতিয়া নহ'ব বুলি আমাক বিশ্বাস জন্মোৱাৰ দায়িত্ব কাৰ? এইটো আপোনালোকৰহে। এতিয়া আপোনালোকে দায়িত্ব ল'ব লাগিব। এতিয়া সেইকাৰণে আজিৰ পৰা 10 বছৰ আগত যেতিয়া আপোনালোক সংখ্যালঘু আছিলে, সংখ্যালঘুৰ দৰে ব্যৱহাৰ কৰিছিলে। এতিয়া আপোনালোক সংখ্যাগুৰু, আমি সংখ্যালঘু, গতিকে আমিতো সংখ্যালঘুৰ দৰে ব্যৱহাৰ কৰিম। আমি ভয়ত থকা মানুহ, গতিকে আমাৰ সদায় ভয় থাকিব যে বৰপেটা সত্ৰখনৰ কি হ'ব, আমাৰ সদায় ভয় থাকিব মইনপুৰী সত্ৰখনৰ কি হ'ব, আমাৰ সদায় ভয় থাকিব বিলাচীপাৰা মহামায়া মন্দিৰটোৰ কি হ'ব। গতিকে ভয়ত থকা মানুহে প্ৰটেকশ্যন চাইকেল এটা গঠন কৰিব চেষ্টা কৰে। ভয়ত যেতিয়া মানুহ থাকে তেতিয়া পিপুল ক্ৰিয়েট এ প্ৰটেক্টিভ গিয়েৰ এৰাউণ্ড হিম, যে মোৰ চাৰিওফালে আজি যে ট্ৰাইবেল মানুহবিলাকে কৈ থাকে আমাৰ অধিকাৰ, আমাৰ মাটি লাগে, অমুক লাগে, তেওঁলোকে ভয় কৰে। আমাৰ ৰাভাসকলৰ যিটো হ'ল, আমাৰ যাতে নহয়, বড়োসকলৰ আগতে ইয়াততো চব বড়োৰে মাটি আছিল, আজিতো ইয়াত একো নাই। আমি এইবিলাক কিয় নকওঁ? আমি এইবিলাকৰ ভয়ত যে আমি কি হ'ব 10 বছৰ পিছত, 20 বছৰ পিছত আমি কি হ'ব। এতিয়া আপোনালোকে আৰম্ভ কৰি দিয়কচোন যে মোৰ বেটা 2টা জন্ম হ'ব, 3টা জন্ম নহয়। কোনো অসমীয়া মানুহে আপোনালোকক ভয় নাখায়, কোনো অসমীয়া মানুহে ভয় নাখায়। যদি অসমত সঁচাকৈয়ে কমিউনিয়েল হাৰমনিৰ কথা ক'ব খোজে, তেলে এদিন আমি ভাল কৰি বহিম ক'ৰ পৰা কমিউনিয়েল হাৰমনি আৰম্ভ হ'ব। যিদিনাখন আপোনালোকে বিশ্বাস দিব পাৰিব যে বৰপেটা সত্ৰ অক্ষুণ্ণ থাকিব, বৰদোৱা সত্ৰ অক্ষুণ্ণ থাকিব, চেয়াৰমান ডাঙৰীয়াই মিয়া সংস্কৃতিৰ কথা নক'ব, সত্ৰীয়া সংস্কৃতিৰ কথা ক'ব, তেতিয়া দেখিব অসম পৰিৱৰ্তন মানে অসম ছুপাৰ স্পীডত যাব। আজি সমস্যা হৈছে যে 35% মানুহৰ যিখন প্ৰতিনিধি আপোনালোকে নিজক মাইনৰিটি বুলি ভাবে। Yet you are no longer minority. Please start behaving like a majority community. তেতিয়া দেখিব আমাৰ পৰা মৰমৰ কতো অভাৱ নহয়, আমাৰ পৰা মৰমৰ কতো অভিযোগ নাথাকে। যদি প্ৰত্যেকটা বিহুৰ লগত কম্পিটিশ্যন কৰিব খোজে, সত্ৰৰ লগত কম্পিটিশ্যন কৰিব খোজে, তেতিয়াতো গণ্ডগোল আৰম্ভ হ'ব। তাৰমানে এতিয়াই কৰিছে, অহাকালি বা কি কৰিব। So these are real pain of us. এই পেইনখিনিকে যোৱা 9 মাহত মই গুচাব চেষ্টা কৰি আছোঁ। নাথিং। কাক বিৰোধিতা কৰিব পাৰোঁ আমি? কোনোবা কমিউনিটিৰ লগত কোনোবা এজন ব্যক্তিয়ে যুঁজিব পাৰে নেকি? That is not the intention. আমাৰ ইণ্টেনশ্যনটো হ'ল যে অসমত এটা প্ৰকৃত স্পিৰিট এটা আৰম্ভ হওক। অকল সেই বুলি নহয়, মই এটা উদাহৰণ দি সামৰো, কৈ থাকিলে বাঢ়ি গৈ থাকিব। পাণবাৰী মছজিদত এতিয়া দেখি মুছলমানসকলে আহি কয়, ছাৰ কমিটিত মোক যেনে তেনে আমাক কমিটি দিয়ক, আমাৰ মছজিদ। আৰে মই বোলো ভাই তুমিতো মুছলমানে মানুহ, কি গণ্ডগোল? বোলে নহয় আমাৰ দেশীক কমিটিত ৰখা নাই। এতিয়া তাত মুখ্যমন্ত্ৰীয়ে কমিটিখন বনাই দিবলগীয়া হৈছে দেশী মুছলমানসকলক আগভাগ দি পেলাই। তাৰমানে আজি দেশী মুছলমানে হিমন্ত বিশ্ব শৰ্মাকহে বিচাৰি আছে। আজি ইণ্ডিজেনাছ মুছলিম মানুহখিনিতো কথা বেলেগ। নেকিবুৰ জামানহঁতক টিভিত মই শুনিয়ে থাকোঁ যে আমাৰতো একো নাই, মন্ত্ৰী হ'ব নোৱাৰো, MLA হ'ব নোৱাৰোঁ। তাৰমানে আজি আপোনালোকৰ পৰা পলিটিকেল ছিষ্টেমটোত অকল আমি ভয় খাই থকা নাই, ইভেন দেশী আৰু ইণ্ডিজেনাছ মুছলমান মানুহখিনিৰো মনত ক'ৰবাত ভয় সোমাই গৈছে যে আমাৰ কি হ'ব, আমাৰ কি হ'ব টাইপ। পাণবাৰী মছজিদ ইজ এ এক্সাম্পল। চ' এই 5 বছৰত লেট আছ ষ্টাৰ্ট থিংছ ইন এ নিউ ৱে। মোৰ হাতত কাগজ আছে, মই উইদাউট ডকুমেণ্ট একো কোৱা নাই। আই হেভ পেপাৰ্ছ উইথ মি। এতিয়া লেট আছ ষ্টাৰ্ট এ নিউ এডিশ্যন। মই চেয়াৰমান ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি যেনেকৈ বৰপেটা সত্ৰাধিকাৰত গ'ল, কেতিয়াবা শংকৰদেৱ কলাক্ষেত্ৰতো যাব, বাহিৰত ওলাই আহি টিভিত ক'ব যে মই ইয়াত মিয়া সংস্কৃতিৰ কথাটো মোৰ কোৱা ভুল হৈছিল, এইটো আমি উদ্ৰ কৰিছোঁ।
বাগবৰত পাতক না, মিয়া সংস্কৃতি মিয়া মিউজিয়াম যেতিয়া হ'ব লাগে হ'ব, তাৰ সময় আছে, সময়তকৈ ফাষ্ট ট্ৰেক কৰাৰ কোনো প্ৰয়োজন নাই। এই ধৰণে সাম্প্ৰদায়িক সম্প্ৰীতিৰ নতুন এটা ইতিহাস অসমত ৰচনা হ'ব। ড্ৰাগছ, ৰেপিষ্ট, এইবিলাক যোনে পুলিচে মাৰে, আইনে পুলিচে ভুল কৰিলে শাস্তি ল'ব, বাট এজ এ পলিটিচিয়ান ডু নট ষ্টেণ্ড উইথ দ্য এলেজ ক্ৰিমিনেল, দেন উই লছ ভোট। গতিকে মই বিশেষ বক্তব্য ৰাখিব খোজা নাই। সদৌ শেষত মই পুনৰবাৰ বিৰোধী দলক ধন্যবাদ জনাইছোঁ। ৰাজ্যপাল মহোদয়ৰ ভাষণত আমাক যি সহযোগিতা কৰিলে, আপোনালোকে যিখিনি কথা ক'লে যে অংগনবাদীত কিবা আপোনালোকে কম পাইছে, চেণ্টাৰ এলোকেশ্যন কম হৈছে, যিখিনি আপোনালোকৰ অভাৱ অভিযোগ আছে, আপোনালোকে বক্তব্যৰ জৰিয়তে যিখিনি ক'লে সেইখিনি মই নোট কৰিছোঁ। আৰু অহা বছৰ কালিলৈকে ৰখকচোন, কালিলৈকে ৰখক। গতিকে কিজানি গোৱালপাৰাটো মেডিকেল ওলাই কোনোতো নাজানে, ধুবুৰীত যদি ওলাব পাৰিছে গোৱালপাৰাটো ওলাব পাৰে। গতিকে এইটোলৈ একো কথা নাই, আমাৰ কোনো তাত নিজিকো বুলি মেডিকেল নহ'ব এইটো কোনো কথা হ'ব নোৱাৰে। গতিকে যি নহওক, আমি আপোনালোকৰ যিখিনি সত্য বা যিখিনি সঁচা অভিযোগ বা যিখিনি পলিটিকেল কাৰণত কোৱা নাই, একচুৱেলি অন্তৰৰ পৰা কৈছে, ডেট উইল টেক কনচিডাৰ। ফুড প্ৰকিউৰমেণ্টৰ ক্ষেত্ৰত, পেডি প্ৰকিউৰমেণ্টৰ ক্ষেত্ৰত মই আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। এণ্ড লেট আছ ৱৰ্ক টুগেডাৰ ফৰ দ্য ডেভেলপমেণ্ট অফ দ্য ষ্টেট। শেষত আজি আমি এটা সিদ্ধান্ত লৈছিলোঁ যে বিধানসভা শেষ কৰি আমি কাশ্মীৰী ফাইল চাব যাম। টিকট বহুতকেইটা বুক কৰি থোৱা আছে, বিৰোধী পক্ষৰ সদস্যসকলকো মই নিমন্ত্ৰণ জনাইছোঁ। আমি একেলগে যদি চাব যাওঁ একো বেয়া কথা নহয়। গতিকে যিসকলৰ সময় আছে চাব যাবৰ কাৰণে মই নিমন্ত্ৰণ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি 6:30 শেষ কৰাৰ কথা আছিলে, কিন্তু 10 মিনিটত আমি শেষ কৰোঁ।